দেউতা কালি নাথাকিলে ঘৰখনত গৈ মা কি বনাইছা এক্স্যাক্টলি মই মা নাথাকে যেতিয়া মানে ঘৰত গুৱাহাটীত কম আহেতো আহিলে ভালকে আহে 15 দিন থাকে কেতিয়াবা এসপ্তাহ থাকে কেতিয়াবা নাথাকে 2 দিন 3 দিন থাকে মা গ'লে মা থাকিলে হাল্লাও হয় গালিও খাওঁ দমাদমিও হয় অশান্তিও হয় অভিমানো হয় তাই মাজতো বিন্দাস থাকোঁ আমি কিন্তু মা যোৱাৰ লগে লগে যিদিনাখন মা যাব বাবা মই আজি যাম কেইটাত যাম 4টাত যাম বাবা মই আজি ৰাতি 10টা বজাত ওলাই দিম দেই এনেকুৱা ঘৰত যাম সেই যেতিয়া কৈ দিয়ে সেই সময়খিনিত মই ভাবোঁ মাই গড যোৱাকালি মাৰ লগত দেখোন তৰ্কতৰ্কি লাগিলোঁ বেয়া লাগিলে এই মা গুচি যাব কি হ'ব বিৰাট বেয়া লাগে হা বুজাব নোৱাৰো মা থাকে ফুৰিব যায় পুত্ৰ বোৱাৰীয়ে ঘৰখনৰ পৰা ঘৰখন সমস্ত তলা মাৰি থৈ মানুহ গায়ব হৈ যায় সেই মাজনীয়ে 87 year old ভাত বনাই দিছে নাকান্দিবা একো নাই ইমোশনাল নহবা দুখ লাগে ভাবিলে যে এনেকুৱা মানুহ দেখিছো চকু দি চিৰঞ্জীৱ আইডিয়েল হাজবেণ্ড বা এজন আইডিয়েল পত্নী বুলি ক'লে কি বুলি আমি বিচাৰিম বা কি ধৰণে আমি আগবাঢ়িম বুলি ভাবা আৰু আইডিয়েল বুলি ক'বলৈ হ'লে আচলতে no one is perfect আপুনি কেতিয়াও পাৰফেকশ্যন বিচাৰি নাপায় হয় নাই কওকচোন প্ৰথম কথা যদি মোৰ দৃষ্টিভংগীৰে চাওঁ মই এজন এনেকুৱা ব্যক্তি মোক কেতিয়াও ডেজিগনেশ্যন নালাগে আই লাভ ইউ ক'ব বৰ দিগদাৰ লাগে মা দেউতা একদম মই মনে মনে সেৱা কৰোঁ গতিকে বৰ লাজ লাগে কিন্তু নিজৰ যদি পিতৃ মাতৃ আছে যদি নাইও যদি পৃথিৱীতো নাই তথাপিতো লিখক আই লাভ ইউ মা আই লাভ ইউ দেউতা লিখক আজি আইতা ককাও যদি আছে লিখক আই লাভ ইউ আইতা আই লাভ ইউ ককা লিখক পডকাষ্টৰ এই নতুন খণ্ডটোলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এখন জনপ্ৰিয় মুখ আজি এই পডকাষ্টত প্ৰিকেপত দেখা পাইছে ৰিলছসমূহ দেখা পাইছে এজন যেন ভাইৰেল মানুহ এজন ভাইৰেল ল'ৰা যাৰ কথা শুনিলে হয়তো আপুনি আৰু মই একেবাৰে মন্ত্ৰমুগ্ধ হৈ পৰোঁ চিৰঞ্জীৱ কাশ্যপ বহুতো ছোৱালীৰ হয়তো হাৰ্টথ্ৰব তেখেতে যিটো প্ৰেমৰ ওপৰত উদাহৰণ দিয়ে যিবোৰ প্ৰেমৰ বিষয়ে আলাপ কৰে হয়তো সেইবোৰ প্ৰতিজনী ছোৱালীয়ে নিজৰ জীৱনত এনেকুৱা এজন সংগী বিচাৰে কিন্তু তেওঁ বাৰু নিসংগ নেকি তেওঁৰ বাৰু মনত কিছু কথা আছে নেকি যিবোৰ কথা হয়তো কেতিয়াবা লুপ্ত হৈ থাকে বলক বেছি পলম নকৰোঁ আজি এই পডকাষ্টটো সঁচাকৈ কিছু অন্তৰংগ কথা পাতিম আমি কিছু এনেকুৱা ধৰণৰ মধুৰ কথা আলাপ হ'ব যিবোৰ কথা সচৰাচৰ আপোনাৰ আৰু মোৰ মনত হয়তো প্ৰায় চলি থাকে আজি এই পডকাষ্টটো খুবেই স্পেচিয়েল আৰু ডিপ কনভাৰ্চেশ্যন আই হোপ আপোনালোকে খুব এনজয় কৰে আৰু শেষলৈ থাকে বলক ষ্টাৰ্ট কৰোঁ গতিকে এয়া চিৰঞ্জীৱ কাশ্যপ একেবাৰে কিছু ফুটেজ দেখা পালে চাগে ইতিমধ্যে আমাৰ ষ্টাৰ্ট কৰিয়ে দিছোঁ বুলি ধৰা নাই আজি আমাৰ ৰয়ে গৈছে কাৰণ কি জানে আমাৰ কোনো ফাৰ্ষ্ট কথা মই আপোনালোকক ৰাইজ ক'ব বিচাৰোঁ যে চিৰঞ্জীৱ যেনে মনুষ্য যেনে মানুহ আপোনালোকে আজি হয়তো কেমেৰাৰ আঁৰত দেখা পাইছে কেমেৰাৰ আগত দেখা পাইছে আঁৰতো চাবচোন তেওঁৰ কেফে আছে খিলঞ্জীয়া নদী পাৰত গৈ কেতিয়াবা লগ কৰিব এইজনেই মানুহ কেনেকুৱা লাগিছে চিৰঞ্জীৱ 3 নম্বৰ বাৰ প্ৰথম কথা হ'ল খুবেই ভাল আৰু ভাল এইকাৰণে লাগে আচলতে আমাৰ কেতিয়াও আমি প্ৰফেশ্যনেলি আচলতে আমাৰ চিনাকি যদিও হৈছোঁ আমাৰ এই আন্তৰিকতাটো খুবেই ঘৰুৱা আৰু ঘৰৰ চোতালত বা ঘৰৰ ৰুমত আলোচনা ভিত্তিত আন্তৰংগ আলাপ বা বাৰ্তালাপ কৰাৰ নিচিনা এটা অনুভৱ 3 নম্বৰৰ পৰা আহিছোঁ খুবেই ভাল লাগিছে আৰু এটা ভাল লাগিছে তোমাৰ উন্নতি দেখি খুবেই সুখী তোমাৰ প্ৰতি থকা মৰম ৰাইজৰ যিদৰে মৰম দিছে বা যিদৰে তোমাৰ প্ৰত্যেকটো কামক শলাগ লৈছে সেইটো আচলতে সেইটো এটা খুব ডাঙৰ কথা যিটো উদ্দেশ্য লৈ তুমি আগবাঢ়িছিলা ক'ৰবাত নহয় ক'ৰবাত যেন সফল হৈছে এইটো অনুভৱ দেখি আছোঁ চাই আছোঁ আৰু উন্নতি কামনা কৰিছোঁ সাংঘাতিকভাৱে একেই যেন কথা মোৰ ফালৰ পৰা তোমাৰ প্ৰতি যে তোমাক দেখা পাইছোঁ খিলঞ্জীয়া দীঘলী পুখুৰীত আৰম্ভ কৰা আজি হয়তো বিভিন্ন ধৰণৰ কেইবাখনো ব্ৰাঞ্চ খিলঞ্জীয়াৰ দেখা পাইছোঁ আৰু খিলঞ্জীয়া বুলি ক'লেই চিৰঞ্জীৱ বুলি ক'লেই খিলঞ্জীয়া আচলতে মই ভবা নাই কেতিয়াও সেনেকৈ দেই মই ভবা নাছিলোঁ আচলতে এতিয়া ভাবিবলৈ বাধ্য হ'লোঁ কাৰণ যেতিয়া ডিব্ৰুগড় যোৱা হয় শিৱসাগৰ যোৰহাট আদি আপাৰ আছাম বা লৱাৰ আছাম যোৱা হয় কিছুমান মানুহে মাত দিয়ে নিজেই বা দেখিলে মাত দিয়ে দাদা ভালে আছে ৰিচেণ্টলি এটা ইনচিডেণ্ট হ'ল খানাপাৰাত মই গাড়ীখন ৰখাই পেলাই দোকানত পানী বটল ল'বলৈ সোমালোঁ তেতিয়া মই ডিব্ৰুগড় গৈ আছোঁ আৰু ছাডেনলি ল'ৰা এজন বাছ এখন ছুপাৰ এখনৰ পৰা মোক দেখি পেলাই এনেকৈ হাই দি আছে আৰু মাত দিব পৰা নাই ভিতৰৰ পৰা তাৰপিছত সি মেছেজ দিছে পিছত যে চিৰঞ্জীৱ দা মই অমুকলৈকে গৈ আছোঁ আপোনাক দেখি থাকোঁ ভাল লাগে আপোনাৰ কামবোৰ চ' সেনেকুৱা ইনচিডেণ্ট বহুত হৈছে চ' তেতিয়াৰ পৰা অনুভৱ হয় যে খিলঞ্জীয়া নামটোৱে যেন এটা পৰিচয় নতুন দিছে মোক বা মোৰ কামে যেন কিবা এটা নতুন ৰূপত পৰিচয় দিবলৈ সক্ষম হৈছে আৰু ভয় বাঢ়িছে আৰু কাম কৰিবলৈ খুব মন যদিও এতিয়া দায়িত্ব বাঢ়িছে আচলতে মানুহে কিবা ভাল বিচাৰিছে চাগে আৰু খুব সাৱধানে কাম কৰিব বিচাৰোঁ আৰু গৈ আছোঁ তেনেকুৱা আশীৰ্বাদ মৰম সদায় লাগে কিছু ক্ষেত্ৰত মনত পৰে আমাৰ প্ৰথম পডকাষ্টটোলৈ একেবাৰে যেন ভাইৰেল হৈ পৰিছিল নতুন ভাইৰেল মই তোমাক তেনেকৈ ইমান চিনি নাপাওঁ কিন্তু জানিছিলোঁ যে দীঘলী পুখুৰী পাৰত এজন যুৱকে অতি সুন্দৰকৈ এখন ষ্টল কৰিছে আৰু তেখেত হৈছে কালচাৰেল লাইনৰ লগত জড়িত
জুবিন দাৰ লগত জড়িত কি সুন্দৰ আমাৰ মধুৰ আলাপ আছিলে আৰু সেয়াই যেন আমাৰ এটা ভাতৃ ভগ্নী এটাৰ যিটো সম্পৰ্কই হওক বা বন্ধুত্বৰ বুলিয়ে যিটো নোকোৱা কিয় এটা সম্পৰ্ক যেন আমাৰ সেই প্ৰথম পডকাষ্টটোৱে গঢ়ি তুলিলে আমাৰ মাজত আৰু মোৰ ক্ষেত্ৰত মই সদায় কওঁ আৰু হয়তো তুমিও শুনা কোনোবাই চাগে তোমাকো কয় ৰাইজকো কওঁ আজি যে মোৰ জীৱনত যদি পডকাষ্ট ক্ষেত্ৰতো যদি কোৱা যায় বা মোক ৰাইজে নতুনকৈ চিনি পাইছে তোমাৰ সেই পডকাষ্টটোৰ পৰা মোৰ মেছেজবোৰ বিশেষকৈ তুমি মোবাইলটো চালেও গম পোৱা চিৰঞ্জীৱ দা কৃষ্ণাক্ষী বাৰ পডকাষ্টত আপোনাক দেখিছোঁ চিৰঞ্জীৱ দা আপোনাৰ সেই কথাবোৰ মনত আছে বা যি ধৰণেৰে ভাইৰেল হৈছিলে বা যেনেকৈ শ্বেয়াৰ কৰিছিলে আৰু ভাল এটা বস্তুতে ভাল লাগে যে মোৰ চাগে সেই কথাখিনি কোনো কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাইছিলে বা আমাৰ যি আলোচনা সেই আলোচনাৰ মানে মাধ্যমেৰে চাগে কোনোবা নহয় কোনোবা ল'ৰা ছোৱালী বা কাৰোবাৰ জীৱনত যেন কিবা এটা ভাল পজিটিভ কিবা এটা প্ৰভাৱ পৰিছিলে এটা অনুভৱ আৰু সেইটোৱে চাগে টাৰ্ণিং পইণ্ট বুলি মই ভাবোঁ আৰু আজি ৰাইজে দেখোন খুবেই মৰম দিছে দেখি থাকিলে মাতে পডকাষ্টৰ কথা কৈ ভাল লাগে আৰু তোমাক সদায় চিৰকৃতজ্ঞতাৰ কাৰণে সেইটো বাৰু মই নকওঁ ইউনিভাৰ্ছে আমাক সেইটো মিলাইছে বাৰু সেইটো এটা ডাঙৰ কথা চিৰঞ্জীৱ কিছু কথা আজি হয়তো আমি নতুনকৈ পাতিম কিছু কথা হয়তো মানুহৰ মনৰ আমি আজি কথা কিছু উত্থাপন কৰিম প্ৰথম মানে মই এটা কথাৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ কিছুমান কথাই যেন মনত সদায় মানে ৰিঙিয়াই কয় যে আইডিয়েল হাজবেণ্ড বা এজন আইডিয়েল পত্নী বুলি ক'লে কি বুলি আমি বিচাৰিম বা কি ধৰণে আমি আগবাঢ়িম বুলি ভাবা জীৱন পথত প্ৰথম কথা যদি মোৰ দৃষ্টিভংগীৰে চাওঁ মই এজন এনেকুৱা ব্যক্তি মোক কেতিয়াও ডেজিগনেশ্যন নালাগে মোৰ ঘৈণী বা মোৰ মানুহজনী বা মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ পৰা তেখেতৰ নিৰ্দিষ্ট IS বিষয়া ACS বিষয়া তেখেত এজন চৰকাৰী বিষয়া হ'ব লাগিব বা অফিচাৰ হ'ব লাগিব বুলি কেতিয়াও ডেজিগনেশ্যন এটা নালাগে মোৰ আইডেণ্টিটিটো কেনেকুৱা মোৰ দৃষ্টিত মোক মই বিচাৰি পোৱা বা মই চিৰঞ্জীৱজনক যাতে মই এজন মহিলাৰ গাত বিচাৰি পাওঁ বা তেখেতৰ গুণত বিচাৰি পাওঁ তেখেতৰ স্বভাৱ চৰিত্ৰ ব্যৱহাৰ আদি তেখেতৰ সংস্কাৰত বিচাৰি পাওঁ মই তেনেকৈ ভাবোঁ আৰু আইডেল বুলি ক'বলৈ হ'লে আচলতে no one is perfect আপুনি কেতিয়াও পাৰফেকশ্যন বিচাৰি নাপায় হয় নাই কওকচোন আনকি মুনটোনো কোনচা পাৰফেক্ট ক'ব গ'লে মুনতো জোনতো দেখোন দাগ থকা বুলি কয় তথাপিতো আমি জোনটোক ভাল পাওঁ কিন্তু প্ৰেম আচলতে এনেকুৱা হ'ব লাগে যে তুমি জোনটোক ভাল পোৱা বা তুমি তৰাটোক ভাল পোৱা তৰাটোক দেখি আছা সদায় ৰাতি তুমি বেলকনি বা ছাটত গৈ পেলাই তৰাটোক চাই পেলাই উমলি থাকা বা জোনক চাই তুমি হাঁহিব লৈছা সেই জোন হৈ পেলাই যদি তুমি ভাল পাব পাৰিছা জোনটোক যদিও তুমি ওচৰৰ পৰা চুব পৰা নাই তুমি নিজৰ মানুহজনী কিয় তেনেকৈ ভাল পাব নোৱাৰা তোমাৰতো ওচৰতে আছে কিন্তু তুমি সেই সিমান শ্ৰদ্ধা সিমান ভক্তি আৰু সিমান সততা আৰু সিমান মৰমেৰে সঁচা অন্তৰেৰে যেতিয়া ভাল পাবা তেখেতৰ প্ৰত্যেকটো কামে যেতিয়া তোমাক পজিটিভিটি দিব বা তোমাৰ নিজস্বতাটো তুমি তাতে বিচাৰি পাবা সেইটোৱে মোৰ বিধৰে আইডেল বা নিজৰ পচন্দিতা বা পচন্দৰ প্ৰিয় মানুহজন বা প্ৰিয় মানুহগৰাকী বুলি মই ভাবোঁ কাৰণ চাওক চবৰে বেলেগ বেলেগ চইচ থাকে কিন্তু তুমি নিজে জানিব লাগিব তোমাক কি লাগে আনৰ ঘৈণীক দেখি পেলাই তোমাৰ ঘৈণীক বনোৱাটোত আচলতে সেইটো এটা খুব মূৰ্খৰ কাম আনৰ ঘৈণী এনেকৈ পিন্ধিছে তুমি কিয় তেনেকৈ নিপিন্ধা আনৰ হাজবেণ্ডজনে এনেকৈ গাড়ীখন লৈ পেলাই ইমান ধুনীয়াকৈ বডি চডি বনাই খোজকাঢ়ি গৈছে তুমি কিয় জিমলৈ নোযোৱা আচলতে সেইটো নহয় বস্তুটো হ'ল মেটেৰিয়েলিষ্টিক হ'ব নালাগে আনক দেখি নহয় বোলে তুমি কিমান মৰম দিছা তুমি এফৰ্ট কিমান দিছা তুমি ৰাখিছা কেনেকৈ সজাইছা কেনেকৈ ঘৰখন বা সজাইছা নিজৰ মানুহজনীক বা মানুহজনক সেইটো প্ৰথম নিজে যিটো দিবা সেইটোৱে তুমি পাবা ন মৰমক জীয়াই ৰাখে হয় নাই কওকচোন যিমান মৰম দিবা সিমানে তুমিও সেইটো বেক পাবা আৰু আচলতে দেখাই শুনাই কলা বগা দেখিবলৈ বেয়া সেইটো মেটাৰ নকৰে প্ৰথম মন যেতিয়া দুটা মন যেতিয়া মিলি পেলাই যেতিয়া মনৰ মিলন হ'ব আৰু মনৰ মিলনতকৈ আৰু শক্তি একো নাই আৰু সেই দুই মন মিলি পেলাই যেতিয়া পৃথিৱীখন গঢ়িম বুলি ভাবিব পৃথিৱীত নকৰিব লগা কাম একো নাই আচলতে সকলো সম্ভৱ মই তেনেকৈ ভাবোঁ কথাটো তুমি একেবাৰে সত্য কথাই কৈছা কিন্তু কেতিয়াবা জানা এনেকুৱাও অনুভৱ হয় বহুতো মহিলাৰ ক্ষেত্ৰত মই কৈছোঁ যিহেতু তুমি এজন পুৰুষৰ মানসিকতাও হয়তো এই পডকাষ্টত আজি আমি পাতিম কিন্তু মহিলাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ বহুত ক্ষেত্ৰত বহুতো ছোৱালী বহুতো গাৰ্লফ্ৰেণ্ড বহুতো ৱাইফে কয় যে যেতিয়া বোলে নিজৰ হাজবেণ্ডৰ লগত প্ৰথমতে বিয়া হৈছিল অতিকৈ মধুৰ আৰু সুন্দৰ এটা সম্পৰ্ক আছিলে কিন্তু সময়ৰ ক্ৰমে যেন তেওঁলোকৰ এটা সম্পৰ্কত যেন মানে কি হৈ পৰিছে মানে লাভ টু গেপ এটা আহে যেন প্ৰেমটো বেকগ্ৰাউণ্ডত গুচি গ'ল কৰ্তব্যখিনিহে সন্মুখত থাকি গ'ল আজি ধৰা হাতখনকে ধৰি তোমাৰ লগত বোলাচোন চাহ একাপ খাব যাওঁ বোলাচোন অকণমান জোনটোকে আজি চাওঁ এই যে ৰোমেন্সবিলাক সোধাৰ লগে লগে কয় চিনেমা নেকি সেইখন চিনেমা নহয় ৰিয়েল লাইফ নৰ্মেলি থকা দেই এইবোৰ সময় নাই আচলতে এইটোত মই ক'ব গ'লে বা মই কেনেকৈ ভাবোঁ এইটো চাইক'লজিৰ ক্ষেত্ৰত এইটো ক'ব লাগিব চাইক'লজিকেলি কি হয় চব মানুহ একে নহয় পাঁচটা আঙুলি সমান নহয় মানে সকলো মানুহ আচলতে একে নহয় তাতেও ভালৰো ভাল আছে বেয়াৰো বেয়া আছে কিন্তু যেতিয়া এজন পুৰুষ বা এজন মহিলাৰ মাইণ্ডত এটা সময়ছোৱাত বা এটা সময়লৈকে ফিজিকেল নিডছৰ মোহখিনি নোহোৱা হৈ যাব একদম অপ্ৰিয় হ'লেও সত্য দেই এইটো
যেতিয়ালৈকে মানুহজনে নিজৰ সেই মানুহগৰাকীক বা সেই ভালপোৱা ব্যক্তিগৰাকীক যাক ইমান হাড়ে সিমুজে ভাল পাই পেলাই বিয়া পাতে লৈ আহে 5 বছৰ 6 বছৰ ধুনীয়াকৈ থাকি পেলাই যেতিয়া বৰ হৈ যোৱা বুলি এটা প্ৰশ্নবোধক আহে বা এটা শব্দৰ সৃষ্টি হয় যে বৰ হৈছোঁ আচলতে সেইটো কেতিয়া হয় জানেনে বা যেতিয়া তোমাৰ নিজৰ প্ৰেমৰ প্ৰতি বিশ্বাস নাথাকে ভালপোৱাৰ মাদকতা নাথাকে তথা তোমাৰ সেই মানুহগৰাকীৰ অকল দেহাটোৰ বাহিৰে তোমাৰ নিজস্বতা বোলা তোমাৰ ভাল লগা বোলা একো নাছিলে আচলতে তাত যেতিয়া দেহাটো তুমি সমস্তখিনি কিতাপখন পঢ়ি পেলাই আজৰি হোৱা বুলি তুমি অনুভৱ কৰিবা তেতিয়া কিতাপখনৰ গুৰুত্বটো অৰ্থহীন হৈ যায় গুৰুত্ব নাথাকে হয়নে কওকচোন চ' সেইটো ক্ষেত্ৰত মই কেনেকৈ ভাবোঁ প্ৰেম আচলতে বা ভালপোৱা আচলতে বা ডিউৰেবিলিটিৰ কথা যদি আপুনি কওক কিয় হাঁহিলে আচলতে মই বেয়া ক'লোঁ নেকি বাৰু কিবা আচ্ছা নাজানো আৰু দেই কি লিটাৰেলি হাঁহিছে নে কাজে মই ধৰিব পাৰোঁ আচ্ছা মই বেয়া ক'লোঁ চাগে দেই নাজানো আৰু দেই মই ফিল কৰোঁ সঁচাকৈ যদি কিতাপখন পঢ়ি পেলাই তুমি শেষ কৰি দিয়া বুলি অনুভৱ কৰা সেইটো নহয় আছোঁ মানে কেতিয়াও তুমি বস্তুটো শেষ হৈ যোৱা বুলি ভাবিব নালাগে মই তেনেকৈ ভাবোঁ দেই আৰু যেতিয়া মানে কি হ'ল মৰম আৰু ভালপোৱাটোৰ ক্ষেত্ৰত কি হয় চোৱা এতিয়া বৰ হৈ গ'লোঁ বা গেপ আহি গ'ল ডিভ'ৰ্চ দিব ওলাই বা কিবা দিবলৈ আচলতে মৰমৰ অৰ্থটো সেইটো নহয় যে তুমি কিমান ফিজিকেলি লগত আছা বা কিমান তুমি ফিজিকেলি ইজনে সিজনক ছেটিছফাই কৰিছা এট দ্য এণ্ড অফ দ্য ডে যেতিয়া সংসাৰখন গঢ়িব সংসাৰত অকল দায়িত্বটো ফিজিকেল নহয় সংসাৰ ঘৰ পৃথিৱী নিজস্বতা নিজৰ এখন ধুনীয়া পজা ঘৰ এটা পৃথিৱী এখন সমাজ এখন আৰু নিজৰ সপোনবোৰ জীয়াই পেলাই তুমি আগুৱাব লাগিব ডেফিনেটলি দুটা মন বা দুজন ব্যক্তি মিলি পেলাই ঘৰ এখন সজাইছে ঘৰখন ৰং চং দি পেলাই ঘৰখন সজালেও নহ'ব ঘৰ কেতিয়া হ'ব যেতিয়া দুজনৰ মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি ইজনে সিজনৰ প্ৰতি ভাল পোৱা থাকিব আৰু এট দ্য এণ্ড অফ দ্য যেতিয়া তুমি আহা মনত যে বৰ হৈছোঁ তেতিয়া তুমি এটা বস্তু বুজিব লাগিব যে আচলতে বৰ নহয় এইটো আমি এতিয়া গুৰুত্ব দিব লাগে মেণ্টেল ছাপৰ্টত এতিয়া আমি গুৰুত্ব দিব লাগে চাইক'লজিকেলি তেখেতক কেনেকৈ সকাহ দিম সামাজিক মাধ্যম বা সামাজিকভাৱে তেখেতক মই কেনেকৈ আগুৱাই লৈ যাম বা কিমান ছাপৰ্ট কৰি পেলাই গৌৰৱেৰে ৰাইজক পৰিচয় কৰাই দিম যে মোৰ ঘৈণী এখেত বা এখেতৰ প্ৰত্যেকটো কামক মই কেনেকৈ শলাগ ল'ম বা স্বীকৃতি দিম প্ৰধান লক্ষ্য সেইটো আৰু যেতিয়া সেই পুৰুষজনে বা সেই মহিলাজনে নিজৰ পুৰুষক বা নিজৰ ৱাইফক সেইখিনি মানে মৰ্যাদা দিব সেইখিনি মৰম দিব পৃথিৱীত তাতকৈ আৰু চাগে আশীৰ্বাদ একো নাই মানে ভগৱান হওক যিয়ে তুমি যিকোনো বস্তুক তুমি যাকে বিশ্বাস নকৰা কিয় পূজা কৰিব লগা মেইন হৈছে বিয়া পতাৰ পিছত নিজৰ ৱাইফ বা নিজৰ হাজবেণ্ডজনক কিন্তু মই এজন ল'ৰা হিচাপে মই হয়তো ক'বলৈ বেয়া দেখি কিছুমান পুৰুষে মোক বেয়া পাব কিন্তু আটাইতকৈ ভাবোঁ যে ৱৰ্শ্বিপ কৰিবলৈ আচলতে নাৰীতকৈ বেছি আৰু একো হ'ব নোৱাৰে যিগৰাকী নাৰীয়ে গোটেই সৃষ্টিখন দেখুৱালে মোক জন্ম দিলে মায়ে হওক মোৰ ৱাইফে হওক বা মোৰ যিকোনো ক্ষেত্ৰত সৃষ্টিৰ মেইন কি বুলি ক'ম উৎপত্তি ক'ৰ পৰা হয় নাৰীৰ পৰাইতো হয় সেই শক্তিটোক যদি আমি অলপমান সন্মান কৰিব নোৱাৰোঁ মৰম দিব নোৱাৰোঁ শ্ৰদ্ধা কৰিব নোৱাৰোঁ আমি কিহৰ পুৰুষ হ'লোঁ সেই পুৰুষৰ পুৰুষত্ব সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ দৃষ্টিত গেপ বৰ কিবা কিবি হোৱাতকৈ মই ভাবোঁ যে মৰম চেনেহৰ লগত যেতিয়া তুমি সমান্তৰালভাৱে গোটেই চাইক'লজিকেলি মাইথ'লজিকেলি স্পিৰিচুৱেলি যিকোনো ক্ষেত্ৰত তুমি যেনেকৈ লোৱা যেতিয়া তুমি বস্তুটোৰ প্ৰতি তোমাৰ বিশ্বাস ভালপোৱা আন্তৰিকতা থাকিব এনেই সংসাৰখন ধুনীয়া হৈ গৈ থাকিব ল'ৰা ছোৱালী থাকক বা নাথাকক দুজনে আচলতে ইজনে সিজনৰ ল'ৰা ছোৱালী দুজনে ইজনৰ সিজনৰ মাক দেউতাক ইজনে সিজনৰ বন্ধু আৰু বান্ধৱী আৰু সেনেকৈ পৃথিৱীখন দেখিবলৈও ধুনীয়া দেখি গঢ়িবলৈও সহজ হয় আৰু জীয়াই দেখোন ভাল লাগে মই তেনেকৈ ভাবোঁ কথাটো তুমি একদম গুৰুত্ব সহকাৰে যিখিনি কথা কৈছা খুবেই মানে ইম্পৰ্টেণ্ট কথা কৈছা মানে মই কিয় কৈছোঁ এনে ক্ষেত্ৰত ধৰা এপ্ৰিচিয়েশ্যন যিটো আমি প্ৰশংসা বুলি কওঁ আজি তুমি মোক প্ৰশংসা কৰিছা মই তোমাক প্ৰশংসা ক'ৰবাত এটা মনটো ভাল লাগি যায় চিমিলাৰলি যেতিয়া নিজৰ লাইফ পাৰ্টনাৰে বা তোমাৰ প্ৰেমিকজনে তোমাৰ প্ৰশংসা কৰে তেতিয়া হয়তো সকলোৰে ভাল লাগে সাংঘাতিক ভাল লাগে কিন্তু সময়ৰ লগে লগে সময়ত ক্ৰমে যেন মানুহৰ সেই প্ৰশংসা কৰা যিটো গুণ সেইটো যেন একেবাৰে কমি আহে বুজিছানে গতিকে সেই প্ৰশংসা মানুহক মৰম লগা বুলি কোৱা নিজৰ পত্নীগৰাকীক গ'লে তোমাক আজি বৰ সুন্দৰ লাগিছে দেই বা সেই পত্নীগৰাকীও হাজবেণ্ডজনক তোমাক আজি অতিকৈ হেণ্ডচাম লাগিছে সি লাগিলে যিয়ে নহওক কিয় সেই সৰু সৰু কথাই যেন এটা সম্পৰ্কক মধুৰ কৰি তোলে কিন্তু প্ৰশংসা যেন আজিকালি কমি গৈছে আৰু কমাৰ লগে লগে প্ৰশ্নটো মোৰ তোমালৈ এইটো যে এগৰাকী মহিলা বা এজন পুৰুষে প্ৰশংসা নুশুনোতে এনেকুৱা ষ্টাৰ্ণ হৈ যায় যে তেওঁ নিজেই প্ৰশংসা কৰে আৰু তেওঁৰ মেটাৰ নকৰা হয় যেন সেইবিলাক গ্ৰাণ্টেড লোৱা যায় এতিয়া সেইবিলাক ক্ষেত্ৰত আমি কি ভাবিম আচলতে কি মই কেনেকৈ ভাবোঁ
এটা ভাল দিশতো যদি মই ক'ব যাওঁ কিছুমান পুৰুষ আছে বা কিছুমান মহিলা আছে যোনে প্ৰকাশ কৰিবলৈ খুব অসুবিধা পায় কিছুমানে এক্সপ্ৰেছ কৰিব নাজানে ফিলিংছক কিন্তু তোমাক সাংঘাতিক ভাল পায় তোমাক বুকু উজাৰি ভাল পায় তোমাৰ প্ৰত্যেকটো ভালপোৱা কামক তেখেতে সদায় শলাগ লয় কিন্তু এক্সপ্ৰেছ কৰিবলৈ নাজানে কিন্তু সেই বস্তুখিনিত কি হয় আপোনাৰ মই ভাবোঁ এক্সপ্ৰেছ কৰক বা নকৰক কিন্তু যেতিয়া ইজনে সিজনক তুমি বহুত বেছি ভালকৈ বুজি পাবা তুমি কি ভাল পোৱা তুমি খাই কি ভাল পোৱা তোমাৰ ৰং কি প্ৰথম কথা চোৱা পৃথিৱীত এনেকুৱা সংসাৰ আছে যে মৰাৰ দিনটোলৈকে নিজৰ হাজবেণ্ডে নিজৰ ভালপোৱা গৰাকী বা নিজৰ ৱাইফে নিজৰ ভালপোৱাজনক বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে কি ভাল পাইছিলে ৰংটো বা কি আছিলে তেখেতে কি খাই ভাল পাইছিলে সেইখিনিও নাজানে এইটো কেতিয়া হয় যেতিয়া তোমালোকে কিবা এটা বিনিময়ত থাকা কিবা এটা স্বাৰ্থত হয় টকা পইচা হয় ফেম হয় বহুত ধনী বা তোমাৰ কিবা কম মানে নিজৰ কৰ্মক্ষেত্ৰত তোমাৰ বহুত উন্নতি আনি দিছে দেখি আছা তোমালোকে সমাজত বহুত চলিও আছে তেনেকুৱা যে জাষ্ট বিকজ অফ মানি ফ্ৰেণ্ডছ উইথ বেনিফিটছ ব্লা ব্লা হোৱাট এভাৰ ইট ইজ এক্সেট্ৰা যিয়ে নহওক কিন্তু কি জানানে যেতিয়া তুমি বুজিবা যেতিয়া তুমি ইজনে সিজনক পঢ়িব জানিবা মই ক'লোঁ ন গ্ৰন্থখন তুমি বেটুপাতটোহে চাইছা বেটুপাতখনৰ পিছত তুমি বেটুপাতখন খুবেই ধুনীয়া বহুত ভাল লাগিছে গ্ৰন্থখন তুমি কিনিলা বা ঘৰত আনিলা যদি তুমি নপঢ়াই যদি প্ৰত্যেকটো লাইন প্ৰত্যেকটো অধ্যায় তুমি নপঢ়া তুমি কেনেকৈ মানুহজনক বুজি পাবা কোৱা তুমি তেতিয়া এপ্ৰিচিয়েশ্যনৰ কথা বাদেই দিয়া তুমি ছাপৰ্ট কি বস্তু তুমি নাজানিবা এনেই ক'বা তুমি ভাল লাগিছে কিন্তু যেতিয়া মনৰ পৰা ভাল লাগিছে নহয় বা তুমি যেনেকৈ নাথাকা তুমি সৰু সৰু বস্তুত তুমি দেখিবা যে ফুটটো ইয়াতে লাগি আছে ইয়াতে দিয়া এই আঙুলিটো এনেকৈ নহয় দেই আঙুঠিটো তাত নহয় কিন্তু আঙুঠিটো ইয়াতে পিন্ধাচোন খুবেই ধুনীয়া লাগিছে আজি ৰঙা নহয় হালধীয়া পিন্ধা চ' কিয় হ'ব তেতিয়া যেতিয়া তুমি মানুহগৰাকীক হাড়ে হিমিজে অন্তৰৰ পৰা বিচাৰিবা তেখেত কলা বগা যিয়ে নহওক বা পুৰুষক তোমাৰ পুৰুষজনক যেতিয়া মহিলাগৰাকীয়ে একদম মনৰ পৰা বুজি পাব আণ্ডাৰষ্টেণ্ডিং বুজি পোৱা চব য'ত আণ্ডাৰষ্টেণ্ডিং আছে দাদা বা তাতে চব পচিবল যদি বুজি নোপোৱা নহয় তুমি চব বস্তুতে তুমি চাবা এনেই ওপৰতে হ'ব বস্তুবোৰ যে এনেই ক'লে নাই আজি মোক দেখোন নক'লে তাইক নটিচে নকৰিলে নেকি কিবা এটা টেনশ্যনত আছে নেকি চোৱা গোটেই কাম কৰি সেই ঘৰখনত আহি পেলাই যদি টেনশ্যন আলোচনা হৈছে তাৰ মানে সেই মানুহজনে কেতিয়াও সেই ছাপৰ্টটো পোৱা নাই ৱাইফৰ পৰা বা সেই মহিলাজনীয়ে পুৰুষজনৰ পৰা সেইখিনি মেণ্টেল পিচ পোৱা নাই যদি ঘৰখনত আহিছা কিয় তুমি কামত টেনশ্যনত আছা তুমি ভাবিব লাগিব যে ঘৰত যাম তাই ৰখি আছে বা ঘৰত যাওঁ তেখেত ৰখি আছে এইকাৰণে ভাবিব লাগিব বিকজ তেখেতে সেইখিনি আপোনাক দিছে ছাপৰ্ট আৰু যদি সেনেকুৱা ছাপৰ্ট থাকে তুমি খলা কি এপ্ৰিচিয়েশ্যন কি তোমাতকৈ আৰু তেখেতৰ বাবে বা এই মহিলাজনীৰ বাবে পুৰুষজনতকৈ আৰু পৃথিৱীত কোনো নাই সলমান খানেই হওক বা শাহিদ কাপুৰেই হওক বা দীপিকা পাডুকনে নহওক কিয় মেটাৰ নকৰে বাট মন আৰু ভালকৈ চিন্তাধাৰাৰ মানুহজনক বুজিব লাগিব আচলতে ক'লে বহুত ওলাব বা কিন্তু কি জানানে ভাল পোৱাটো এনেকুৱা বস্তু নহয় যে দেখিলোঁ শুনিলোঁ বুজিলোঁ বা অলপমান চাই মুখখন ধুনীয়া ফেম অকণমান আছে পইচা পাতি আছে ভাল পাই গ'লোঁ নহয় না মনটো পঢ়িবলৈ বহুত টান্দা বা বিয়া 10 বছৰ হোৱাৰ পিছতো ডিভ'ৰ্চ হৈ আছে মানুহৰ কাৰণ মনটো পঢ়োঁতে বহুত দেৰি লাগি গ'ল সংসাৰখনত ফাক মেলোঁতে বহুত বছৰ লাগি গৈছে 20 বছৰ পিছতো ডিভ'ৰ্চ হৈছে এমনৰ ডিভ'ৰ্চ ক'ব গ'লে চ' কিয় সেই মন এই চিন্তাধাৰা এই চাইক'লজিকেলি মনত কি চলি আছে ইজনে সিজনে সেই সময়খিনি দিব লাগিব ইয়াৰে লগত যেন তোমাৰ আহি পৰে কিছু কথা লাইক এক্সপেক্টেশ্যনছ বেছিকৈ আশা ধৰা আশা আকাংক্ষা মানুহৰ এটা জীৱনৰ যেন চবতকৈ ধুনীয়া পাৰ্ট এটা অংগ কিন্তু কেতিয়াবা সম্পৰ্কৰ পৰা যেন বেছি আশা কৰিলেও এণ্ড অফ দ্য ডে যেন ক'ৰবাত দুখহে পাওঁ মনত আচলতে বেছি আশা কৰা নাযায় আচলতে আশা কৰাই যায় আমি আশা কৰোঁ আশাতে আমি জীয়াই আছোঁ আমি চোৱা আজি মই কিবা এটা কিনিব ওলাইছোঁ আশাত ৰখি আছোঁ ন গাড়ীখন আহিব কাপোৰযোৰ পাম শ্ব'ৰুমত আহিব যিকোনো ক্ষেত্ৰত প্ৰেমটো এনেকুৱা এটা বস্তু প্ৰেমত আশাত আমি জীয়াওঁ সপোনত জীয়াওঁ ভালপোৱাত জীয়াওঁ আৰু সেই আশাটো কৰাৰ পিছত যদি তোমাক সেইখিনিত নিৰাশ কৰিছে এদিন কৰিব দুদিন কৰিব কিন্তু 3 দিনৰ দিনাখন তুমি এটা বস্তু বুজি পাব লাগিব সেই প্ৰেমত তোমাৰ অৰ্থই নাই তোমাৰ ভেলু নাই যদি তোমাৰ বা তাতে ভেলু আছে তুমি আশা কৰিব নালাগে তুমি আশা কৰাৰ আগত তোমাক সেই সমস্তখিনি তেখেতে দিবলৈ তোমাৰ কাৰণে ৰেডি হৈ থাকিব চ' এই বস্তুটো কিন্তু বুজি পাব লাগিব মই ৰৈ আছোঁ এক্সপেক্টেশ্যনত আছোঁ কিয় কৰা নাই এই পাহৰিলে নেকি এদিন বাৰু ভাবিলোঁ পাহৰিলে দ্বিতীয় দিন বাৰু তেখেতে খঙত আহি পেলাই কথাখিনি তেখেতৰ আজি টেনশ্যন হৈ আছে না আজিও পাহৰিলে চাগে বা কথাখিনি নোলালে কিন্তু 3 নম্বৰ দিনাখনো যদি ছেম হয় তেতিয়া তুমি বুজি পাবা যে তোমাৰ অৰ্থ ইয়াতে একেবাৰে নাই আৰু সেইখিনি সময়ত তুমি এটাই বস্তু বুজি পাব লাগিব য'ত তোমাৰ অৰ্থ নাই তাত তুমিও সেই বস্তুটোৰ প্ৰতি মোহ মায়া লৈ পেলাই লাভ নাই য'ত তোমাৰ ভেলু আছে তাত সদায় ভেলু দিব য'ত ভেলু নাই তাত কিন্তু ভেলু নাথাকিলেও তুমি আঁতৰি অহাটো তাতকৈ আৰু বুদ্ধিয়কৰ কাম একো নাই কেতিয়াবা জীৱনত অকলশৰীয়া অনুভৱ কৰা নেকি বহুত বেছি কিয় অনুভৱ কৰা বহুত বেছি বুলি ক'ব গ'লে চোৱা অকলশৰীয়া আমি সকলো তোমাৰ বেংক বেলেঞ্চ কিমান হওক গাড়ী কেইখন আছে ঘৰটো কিমান ডাঙৰ সেইটো মেটাৰ নকৰে তোমাক মানসিকভাৱে কিমানজন মানুহে তোমাক সকাহ দিছে সেইটো মেটাৰ কৰে
তোমাক ঘৰখনত থকা সেই পুৰুষজন বা সেই ৱাইফজন বা সেই ঘৰৰ বংশৰ সেই মানুহখিনিয়ে তোমাক কি ধৰণে দৃষ্টিভংগীৰে চায়, কেনেকৈ মৰমত ৰাখে, কেনেকৈ তোমাক কথা পাতে, সেইখিনি বহুত মেটাৰ কৰে। প্ৰথম কথাটো হ'ল তুমি কৰ্ম কৰি আছা, তুমি যিয়ে কৰি আছা চব ঠিকে আছে, কিন্তু মানুহক মানসিকভাৱে সকাহ লাগে। জীৱ জন্তুক যেনেকৈ লাগে সকলোকে লাগে। এজন IAS অফিচাৰকো লাগিব, আমাৰ মিনিষ্টাৰজনকো লাগিব, বা সেই ভিক্ষাৰীজন বা সেই ৰিক্সাৱালাজনকো লাগিব। আৰু সেই বস্তুটোৰ যেতিয়া কমি যায় বা তেতিয়া অকলশৰীয়া অনুভৱ হয়। সকলো আছে, আমি যে কওঁ মোৰ লগত চব আছে, মোৰ লগত কিন্তু আজি একো নাই। কিন্তু কি নাই জানানে? সেই মৰমখিনি নাই। আৰু সেই মৰমখিনি হয়তো তুমি কথাৰে বুজাব নোৱাৰা। আৰু সেই মৰমৰ ডেফিনেশ্যনটো বহুত ক্ষেত্ৰতৰ বহুতজনৰ বহুত বেলেগ। কিছুমানৰ মৰম হ'ল শাৰীৰিক, কিছুমানৰ মৰম হ'ল মানসিক, আৰু কিছুমানৰ মৰম হ'ল কৰ্মৰে আৰু স্বীকৃতিৰে। তুমি যদি কিবা এটা কৰিছা, তোমাক যদি স্বীকৃতি দিয়া সেইটোতো মৰম ন। তুমি যেতিয়া স্বীকৃতি দিবা, তুমি যেতিয়া এপ্ৰিচিয়েট কৰিবা, সেইটো এটা তোমাৰ দৃষ্টিত, তেখেতৰ দৃষ্টিত মৰম। তেখেতে ভাবিব মোক মৰম কৰিছে বা মোক শলাগ লৈছে, সেই বস্তুটো। চ' জীয়াই থাকোঁতে আচলতে মানুহক ভেলু দিব লাগে, জীয়াই থাকোঁতে মৰম দিব লাগে। আৰু মৰমৰ ডেফিনেশ্যনটো কেতিয়াও মানুহে মানসিকভাৱে শাৰীৰিক মৰমৰ কথা অকল ভাবিবলৈ নহ'ব যে তেখেতক মই এনেকৈ লৈ যাম, অমুকত ফুৰাম, ল'ম, খুৱাম, হোটেলত নাইট ষ্টে কৰিম, নহয়। আচলতে মেণ্টেল আৰু স্পিৰিচুৱেল মৰমটো যদি দিব জানে, সেই মানুহজনে যোনে পাই থকা নাই, তেখেতক যেতিয়া দিব নাই, সেই মানুহজনে আৰু সৃষ্টিশীলতা হ'ব, আৰু সৃষ্টি কৰিব, আৰু ভাল ভাল কাম, আৰু চিন্তাধাৰাবোৰ ভাল হ'ব। চ' আচলতে মৰমত জীয়াব লাগে। তুমি কথাষাৰ কওঁতে মনলৈ এটা ভাৱ আহিলে। ৰিচেণ্টলি মোৰ এগৰাকী আইতা ঢুকালে। আইতাক মানে আমি যেতিয়া জীয়াই আছিল খুবেই মৰম কৰিছিলোঁ, তেওঁৰ লগত যাওঁ, কথা পাতোঁ, বিভিন্ন ধৰণৰ সময় যেন অতিবাহিত কৰোঁ, একদম সুন্দৰ সময় কিছু। এতিয়া তেখেত যেতিয়া ঢুকালে 97 ইয়াৰ্ছত, ঢুকাওঁতে খবৰটো ল'ব যাব নোৱাৰিলোঁ। মোৰ মায়ে লগালগ ক'লে যে ইছৰাম আজি যোৱাই নহ'ল, কি যে হ'ব, মোৰ গাটো বেয়া। মই ক'লোঁ হ'ব দিয়া, তুমি আৰামছে যাবা, 2 দিন দেৰিকৈ যাবা। নাই মানুহজনৰ তাত যাব লাগিব। মই ক'লোঁ কিয় তুমি এই কথাষাৰ কৈছা? জীয়াই থাকোঁতে সময়খিনি ভাল তেওঁৰ সৈতে অতিবাহিত কৰিছিলা নে নাই? কৰিছিলোঁ। আজি যেতিয়া তেখেত ঢুকাইছে, আজি তুমি গ'লাই যেনিবা হাবাথুৰি খাই, কিন্তু তেখেতেতো তোমাক চকু দি তোমাক লগ নাপায়, তোমাক চুব নোৱাৰে, তেওঁ কায়িকভাৱে নাই পৃথিৱীখনত। গতিকে সেইখিনি সময়ত তুমি গ'লাই যেনিবা, কি মেটাৰ কৰিব? গতিকে মানুহৰ, মই ভাবোঁ আচলতে শুনিবলৈ বৰ তিতা, কিন্তু কথাটো যেন সঁচা। মানুহ এজন মৰিলে যে আমি দৌৰি দৌৰি খবৰ ল'ব যাওঁ, তুমি জীয়াই থাকোঁতে সেই মানুহজনৰ সৈতে কিমান সময় পাৰ কৰিছিলা? তুমি জীয়াই থাকোঁতে সেই মানুহজনক কিমান মিঠা মাত মাতিছিলা, কিমান তুমি তেওঁ সহানুভূতি দেখুৱাইছিলা, কিমান এম্পেথেটিকেলি তেওঁৰ দুখটো অনুভৱ কৰি পেলাই তুমি অকণমান হ'লেও সময় দিছিলা। কিন্তু মৰোতে তুমি গৈ পেলাই শ্ৰাদ্ধ ভোজ খোৱাটো ডাঙৰ কথা নহয়, গৈ জ্বলাওঁতে তুমি চাব যোৱাটো, কিন্তু আচল কথা সেই জীৱিত কালটোত মই কেনেকৈ কওঁ, এইটো বহুত ডিপ কথা কৈছা দেই। মোৰ দৃষ্টিভংগীৰে কেনেকুৱা, কাৰণ চোৱা, আমি সকলোৱে জানো আমাৰ প্ৰত্যেকজন মানুহৰ মৃত্যু হ'ব, অনিবাৰ্য। মই ঢুকাম, আমি সকলো ঢুকাম। কিন্তু মই কেনেকৈ ভাবোঁ জানানে, মই ঢুকোৱাৰ পিছত আশা নকৰোঁ কিন্তু, কাৰণ মই জাতিটোক মই জানো যে ময়ো তেনেকুৱাই। আজি মোৰ লগৰ মানুহজন যদি ঢুকাই যায়, মই খুব বেছি এসপ্তাহ কান্দিম, খুব বেছি এমাহ কান্দিম, কিন্তু তাৰপিছত হ'ব দে, তেখেতে ক'ৰবাত আছে, সকলোৱে কোৱাৰ দৰে ময়ো ক'ম চাগে আত্মাটো চিৰশান্তি পাওক, হয় নাই কোৱা? কিন্তু মই কেনেকৈ ভাবোঁ জানানে, এইটো জীৱনত তুমি কৰ্মৰে তুমি প্ৰথম নিজৰ পৰিচয়টো দিব লাগে। এজন সৎ পুৰুষ বা সৎ মহিলাই কৰ্মৰে তুমি এনেকৈ নিজকে পৰিচয় কৰাই দিয়া, নিজৰ সততাৰে, নিজৰ বল বুদ্ধি আদি মগজুৰে ইমানে নিজকে এষ্টাব্লিছ বনোৱা যে কোনো আঙুলি টোৱাব নোৱাৰে বা তোমাক, প্ৰথম। দ্বিতীয়তে, তুমি এনেকুৱা কিছুমান কৰ্ম কৰিব লাগে যে 10জনে তোমাক 10 বছৰ কি 100 বছৰলৈকে তোমাক স্বীকৃতি দি থাকক, মৰাৰ পিছতো তোমাক শলাগ ল'ব নালাগে বা, কিন্তু তোমাৰ নামটো যাতে তেওঁলোকৰ আগত, মুখৰ আগত থাকক। আৰু সেনেকুৱা এজন পাৰ্চনেলিটি হ'ব লাগে। নিজৰ পাৰ্চনেলিটিটো সেনেকুৱা ধৰণৰ, নিজৰ ব্যক্তিত্বটো গঢ়িব লাগে এজন মানে ভাল আজিৰ সমাজৰ মানুহে। আৰু এই ল'ৰা ছোৱালীখিনি, উঠি অহা ল'ৰা ছোৱালীখিনিকো এইটোৱে কওঁ যে এনেকুৱা হোৱা, ডক্টৰ ইঞ্জিনিয়াৰ হোৱা, যিয়ে নোহোৱা, কিন্তু এজন বিখ্যাত মানুহ হোৱা, কৰ্মৰে মানুহ হোৱা, নিজৰ চিন্তাধাৰাৰে ভাল মানুহ হোৱা, নিজৰ কৰ্ম চিন্তাধাৰা আদৰ্শৰে এজন মানুহ হোৱা। আৰু সেইটো হ'লে বিশ্বাস কৰক, বা মই কেনেকৈ ভাবোঁ, মই নিজেও কেতিয়াবা মোৰ মনলৈ আহে, মই বহুত বেছি ভাবোঁ। মোক কয় যে তুমি বহুত অভাৰ থিংকিং কৰা, অমুক তমুক, কিন্তু মই কিয় ভাবোঁ জানেনে? কাৰণ জীৱনটোত কেইদিন জীয়াও ময়ো নাজানো, কিন্তু থকা কেইদিন যদি কিবাকৈ ভাল কাম কৰি পেলাই 2জনক সকাহ দিব পাৰোঁ, 2জনক সুবিধা কৰি পেলাই, সহায় কৰি পেলাই, যদি নিজৰ অকণমান মাইণ্ডটো বা মানে মানসিকভাৱে মই নিজকে সুখী কৰিব পাৰোঁ, বা মৃত্যুৰ আগত যদি মই চবকে হাঁহি মুখে যদি বিদায় দিব পাৰোঁ, তাতকৈ আৰু ভাল মৃত্যু হ'ব নোৱাৰে। আৰু মই কেতিয়াও শ্ৰাদ্ধ বা কিবা মই বিলিভ নকৰোঁ। আচলতে সেইটো এটা পাৰ্টি হৈ যায়। হয়তো কিছুমান আমাৰ কি বুলি ক'ম, শাস্ত্ৰৰ মতে অলপমান নিয়ম আছে যে পিণ্ড দিব লাগে 10 দিনৰ মূৰত, বা আমাৰ দহা পাতিব লাগে, বা 13 দিনীয়া কাজ পাতিব লাগে। কিন্তু মই ভাবোঁ যে মই মৃত্যুৰ আগত মই নিজৰ শ্ৰাদ্ধখন মই দি যাম।
চবৰে লগত বহিম, যেনেকৈ জন্মদিন একেলগে আমি উদযাপন কৰোঁ, মৃত্যুৰ আগত যেন চবৰে লগত একেলগে খাম ল'ম, ধুনীয়াকৈ কি খাই ভাল পায়, ভাল লগা মানুহকেইজন থাকিব, কাক মই ভাল পাওঁ, মোক কোনে ভাল পায়, সেই মানুহখিনিৰ লগত থাকি পেলাই ধুনীয়াকৈ যোৱাৰ আগে আগে সকলোকে বিদায় মাগিম, ধুনীয়াকৈ বিচাৰিম যে তোমালোকে সুখত থাকা আৰু মইতো যামেই, কিন্তু মই যোৱাৰ সময়ছোৱাত যদি মোৰ কিছুমান কামে যদি তোমালোকক প্ৰভাৱ পেলাইছে ভাল দিশত, ডেফিনেটলি সেই কামখিনি তোমালোকে জীয়াই ৰাখিবা, আৰু সেই জীয়াই থাকিলে ময়ো জীয়াই থাকিম বুলি তোমালোকে অনুভৱ কৰিবা। মই তেনেকৈ মানুহৰ মৃত্যুটো যেন উদযাপন কৰিব পৰা এটা মইতো উদযাপন কৰা বুলিয়ে ভাবোঁ। মই এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, ৰিচেণ্টলি মনদীপ মহন্ত, তুমি শুনিছানে, চিনি পোৱা নে? গান গাই সি বৰ মোৰ ভাল ঘনিষ্ঠ মোৰ সৈতে। মনদীপ মহন্তৰ পিতৃ ঢুকাওঁতে তেওঁ আৰু তেওঁৰ ককায়েকে বৰ সুন্দৰকৈ অনুষ্ঠানৰ নিচিনাকৈ পাতিছিলে। শ্ৰাদ্ধত গান গাইছে, হাৰমনিয়াম বজাইছে, পিতৃয়ে ভাল পোৱা সেই হাৰমনিয়ামটো। তেখেতৰ ফটোখন এনেকুৱাকৈ জীৱিত ৰাখিছে যেন মানুহজন আছে, মানুহজন যেন ফিজিকেলি নাই, কায়িকভাৱেহে নাই, কিন্তু মানুহজন যেন চিৰ অমৰ। তেওঁলোকে পুত্ৰ হৈ সেইখিনি মোক কওঁতে গুজবাম্ছ আহি গৈছে, কিন্তু অতিকৈ সুন্দৰকৈ তেওঁলোকে সেই মোৰ মনদীপৰ নামটো আজি ক'বলগীয়া হৈ গৈছে, কাৰণ মই যিমানেই পষ্ট দেখিছোঁ সিমানেই মোৰ যেন তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আহিছে যে নিজৰ পিতৃক কেনেকৈ জীৱিত ৰাখিছে, কালচাৰেল লাইনৰ লগত গান গাইছে। মই ভাবোঁ যে মৃত্যু হওক যদি এনেকুৱা মৃত্যু য'ত তুমি সেই মানুহজন অকল ফটোখনত নহয়, তেওঁক যেন জীৱিত ৰাখিছা নিজৰ কাৰ্যৰ দ্বাৰা, নিজৰ মনৰ আনন্দৰ দ্বাৰা, এটা গীতৰ দ্বাৰা, এটা কবিতাৰ মাজত। কি ভাবা চিৰঞ্জীৱ? হ'ব নোৱাৰে বা চোৱা, মানুহে মোৰ বোধেৰে কান্দিব নালাগে, কিন্তু কান্দো, দুখ পাওঁ, আৰু আমি মানুহ তেনেকুৱাই। কিন্তু যেতিয়া তোমাৰ কৰ্মই কথা ক'ব বা কৰ্মই স্বীকৃতি পাব বা তোমাৰ সেই ব্যক্তিত্বই যেতিয়া মানুহক কিবা এটা প্ৰভাৱ পেলাব, তেতিয়া এনেকুৱা মৃত্যু আচলতে উদযাপন কৰাটো অনিবাৰ্য আৰু খুব দৰকাৰ। আৰু মই ভাবোঁ যে মোৰ মৃত্যুটো মই তেনেকৈ ভাবোঁ, কাৰণ এইটো নহয় যে মই বিচাৰোঁ, কাৰণ মই জানো যে মই সেনেকুৱা এটাই কৰ্ম কৰিম জীৱনটোত যে 10জন অসমীয়াই বা 10জন অসমবাসীয়ে মোক ক'ব যে নাই, চিৰঞ্জীৱ আজি নাই। আৰু সেইটো প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন মানুহ, প্ৰত্যেকজন আচলতে মানৱ এই ধৰ্মটোৱে বুজি পাব লাগে আচলতে, যে আচলতে আমি মৃত্যু হোৱাৰ সময়ছোৱাত উদযাপনো কৰিব লাগিব, ফূৰ্তিও কৰিব লাগিব। এইকাৰণেই কৰিব লাগিব কিয়, মই ভাবোঁ কি জানানে, জীৱনটোত আচলতে আমি এতিয়াহে মৰি আছোঁ, আমাৰ মৃত্যু হ'বলৈ অলৰেডি আমি মৃত্যুৱে হৈ আছোঁ বুলি ভাবোঁ মই। আমি জীয়াইহে আছোঁ, আত্মাটোহে জীয়াই আছে। কিন্তু চোৱা, এইখনে পৃথিৱী, এইখনে আমাৰ জীৱনে, গোটেই জীৱনটোত আমি হাঁহি কান্দোন, দুখ আঘাত গোটেইখিনি পাইছোঁ, পাপ কৰিছোঁ, অত্যাচাৰ কৰিছোঁ, হিংসা কৰিছোঁ, খং কৰিছোঁ, অভিমান কৰিছোঁ, মাৰিছোঁ, কাটিছোঁ, ৰেপ কৰিছে, কি কৰা নাই। আটাইতকৈ বেছি যদি কি বুলি কয়, জীৱশ্ৰেষ্ঠ বুলি কওঁ আমি মানুহ, কিন্তু আটাইতকৈ যদি তুমি ভালকৈ চোৱা, যদি জীৱ জন্তুৱে ক'ব পৰা হ'লহেঁতেন, আজি যদি গছজোপাই ক'লেহেঁতেন বা কুকুৰ বা আমাৰ মেকুৰী বা যিকোনো জীৱ জন্তুৱে যদি ক'ব পৰা হ'লহেঁতেন, তেওঁলোকে কি ক'লেহেঁতেন জানানে? আটাইতকৈ যদি দানৱ বুলি ক'বলৈ হয়, এই মানুহ জাতিটো বুলি ক'লেহেঁতেন। আৰু সেইটো অপ্ৰিয় হ'লেও হয়তো আমি চবেই জানো, কিন্তু আমি প্ৰকাশ কৰিবলৈ টান পাওঁ। আমি নিজকে অকল ভাল বুজাওঁ, মই ভাল, মই অমুক, মই বিৰাট ভাল, মই এইটো। কিন্তু তুমি যে ইমান হিংসা কৰা, তুমি যে ইমান খং কৰা, নিজৰ বিয়া পতা, নিজৰ ল'ৰা ছোৱালী, নিজৰ সংসাৰ, নিজৰ সমাজখন, সকলো যে তুমি ঘিণ ভাৱ, হিংসা, জেলেচি, বেয়া ব্যৱহাৰ, বেয়া গালি, অত্যাচাৰ আচলতে। চ' এইটোতো আমিয়ে কৰি আছোঁ। চ' মই ভাবোঁ যে তুমি কিমান ভালকৈ পজিটিভলি, কিমান ধুনীয়াকৈ জীৱনটো চলাব পাৰা, সেইটোহে মেইন আচলতে আমাৰ ধৰ্ম আৰু মেইন কৰ্ম হ'ব লাগে। চ' সেনেকুৱা কোনো হ'ব নোৱাৰে, কোনো আমি হ'ব নোৱাৰোঁ। কিন্তু যদি আমি মৃত্যু হওঁ, আচলতে আমি মুক্ত হওঁ, আৰু সেইটোহে আচলতে মুক্ত হোৱাৰ পিছত চাগে আমি এখন বেলেগ পৃথিৱীত যাম, য'ত আমাৰ পুনৰ এখন নতুন আৰু এটা সৎ আৰু ভাল পৃথিৱী এখনত আমি পাম। মোৰ বিশ্বাস, মই এতিয়াও ভাবোঁ যে মই মৃত্যুৰ পিছতহে যেন মই জীয়াম। একেবাৰে সত্য কথা, মৃত্যু যেন এটা জীৱনৰ অধ্যায়ৰ আৰম্ভণিহে, কোৱাই হয়, ভাগৱত গীতাতে লিখা আছে। এতিয়া চিৰঞ্জীৱ, চাবাচোন তুমি কিছুমান কথা যে মানে ধৰা মৃত্যু হ'ল বা সকলোখিনি ধ্বংস হৈ গ'ল বা খতম হৈ গ'ল, মানুহে ধৰা 2 মহলীয়া 3 মহলীয়া বৰ অট্টালিকা সাজি একদম মানুহক মাতি আজিকালি মোৰ হাঁহি এইকাৰণে উঠে, দূৰ দূৰণিত মাটি ল'ব, ঘৰ বনাব, ডাঙৰ ডাঙৰ ডুপ্লেক্স ট্ৰিপ্লেক্স, ৰ'বা তাই মাতি পেলাই কি হয়, মানুহতো আজিকালি জানাই আলহী খাবলৈও একেবাৰে গুৱাহাটীৰ নিচিনা চহৰটো একেবাৰেই নাযায়, সময় নাইতো মুখৰ আগত। ইফালে আমাৰ কিমান যে সময় ন, অফুৰন্ত সময়, তথাপিতো সময় নাই দেই, উই আৰ বিজি, সেই ডাইলগটো একেবাৰে কমন যেন। এনিৱেজ, মানুহবোৰে কি কৰে জানা, চাহ খাবৰ কাৰণে, ঘৰ দেখুৱাবৰ কাৰণে মানুহক নিমন্ত্ৰণ কৰে, চাহ, মই কিমান ডাঙৰ ঘৰ, কি হ'ব সেই মানুহজন দুদিন পিছত নোহোৱা হৈ যাব, সেই ঘৰটোতো তেনেকেই থাকি যাব। মোৰ হাঁহি কি উঠে জানা, ৰিচেণ্টলি মোৰ মামাই দেখুৱালে এটা ঘৰ, ইমান ধুনীয়া অট্টালিকা সাজিলে। মোৰ মামাক ক'লে, মোৰ ফুলনি বাৰীখন কিন্তু তোমাৰ বাগানৰ পৰা গৈ পেলাই মই ফুলখিনি আনিম দেই। মামায়ে ক'লে একেবাৰে আহিবা, বিশ্বাস কৰিবা, ঘৰ যেনে
সেনেকেই থাকি গ'ল মানুহজন হাৰ্ট ষ্ট্ৰ'ক হৈ ঢুকাই থাকিলে আজি সেই মানুহজনৰ সেই ঘৰটো ইমান অট্টালিকাটো ইমান লেবেল মাৰিলে তেখেতে কিন্তু তেওঁতো নিজেই থাকিবই নোৱাৰিলে চোন কি ভাবা মানুহৰ যে অহং ভাৱটো যে আহি যায় আচলতে ভাল মানুহে অহংকাৰ নকৰে প্ৰথম কথা জ্ঞানী মানুহে কেতিয়াও খং আৰু অহংকাৰ নকৰে আৰু মূৰ্খই অহংকাৰ আৰু মূৰ্খই খং আৰু মূৰ্খই হিংসা কৰে সেইটো একদম অপ্ৰিয় হ'লেও সত্য সেইটো বুজি ল'বা আৰু সঁচা অৰ্থত অহংকাৰ বুলিবলৈ হ'লে তুমি কিহত অহংকাৰ কৰিব লাগে জানা তোমাৰ শৰীৰটোক লৈ তোমাৰ চৰিত্ৰক লৈ আৰু তোমাৰ চিন্তাধাৰাক লৈ তোমাৰ ব্ৰেইন আছে কিমান ব্ৰেইন নাথাকা এইটো মেটাৰ নকৰে তুমি কেতিয়া ব্ৰেইনী বুলি কয় জানা যেতিয়া মানুহে মানুহৰ কথা বুজি পায় দুখ সুখ বুজি পায় আনৰ দুখত সমভাগী হ'ব পাৰে বা মানুহক টানকৈ ক'বলৈ 10 বাৰ ভাবে বা মানুহৰ প্ৰতি মৰম শ্ৰদ্ধা দয়া আৰু জীৱ জন্তুৰ প্ৰতি যেতিয়া মৰম থাকে সেইটো এজন একদম পাৰফেক্ট হিউমেন বিং বুলি ক'ব লাগিব কিন্তু নো ওৱান ইজ পাৰফেক্ট বাট সেনেকুৱা হ'বলৈ হ'লে তুমি বহুতখিনি লাগিব তোমাৰ বহুত গুণৰ অধিকাৰী হ'ব লাগিব তোমাৰ কিন্তু অহংকাৰ মোৰ ঘৰ মোৰ গাড়ী মোৰ এখন আচলতে কি জানানে কৰ্ম কৰিছা কৰ্মৰ ৰিজাল্ট তুমি নিজে পাইছা সেইটো ভাল কথা ভগৱানে তোমাক দেখিছে কষ্ট কৰে ৰাইজে দেখিছে ৰাইজে নিজে শলাগ ল'ব কিন্তু কেতিয়াও আনৰ পৰা তুমি নিজে শলাগ ল'বলৈ চেষ্টা নকৰিবা তোমাৰ কৰ্মই যিটো দিব সেইটোৱে আমি তোমাক দিম কিন্তু তুমি ঘৰ বনাইছা আমি জানিম নহয় তুমি ঘৰটো কেনেকৈ বনাইছা কষ্ট কৰিছা আমি শলাগ ল'মতো মাতিব নালাগে নহয় মই সদায় শলাগ লওঁ আৰু মই ইনস্পায়াৰ হ'ম চাগে তেখেতক দেখি চাগে মই ইনস্পায়াৰ হ'ম যে দাদা ইমান কষ্ট কৰিছে বা বাইদেউজনী ইমান ধুনীয়াকৈ মাৰ্চিডিজ বা BMW এখন লৈ গৈছে কেনেকৈ লৈছে ময়ো চাগে পাৰিম ইনস্পায়াৰ হ'ম কিন্তু কি জানানে বা যেতিয়া তোমাৰ বেয়া ৰাস্তাত যেতিয়া টকা ঘটিবা যেতিয়া তুমি কলা ধনৰ বেগে বেগে ঘৰ সোমাব বা টোপোলাবোৰ আৰু যেতিয়া তোমাৰ নিজৰ কৰ্মৰে বা নিজৰ ব্ৰেইনেৰে যেতিয়া কৰ্ম নকৰাকৈ তুমি ধনী হ'বা তেতিয়া তোমাৰ অহংকাৰো বাঢ়িব আৰু খঙো বাঢ়িব লগতে তুমি আচলতে সেইটো মূৰ্খামিহে হ'ব আৰু সেই মানুহে কিন্তু এইবোৰ কৰে সদায় মনত ৰাখিবা তুমি চবৰে পৰা এইটো আশা নকৰিবা যে চবেই কৰে অজস্ৰ ধনী মানুহ আছে গুৱাহাটীত বহুতে হেল্প কৰি আছে বহুতে চেৰিটিৰ নামত কাম কৰিছে নেদেখাকৈ কৰি আছে কিন্তু যিসকলে এইবোৰত জঁপিয়াই আছে এই ক্লাবত যাই পেলাই ৰাতি 12ত মদটো খাই ৰাতি 4টালৈকে থাকে আজি বোলে এইটো মানুহৰ লগত কালি সেইজনৰ লগত ঘূৰি ফুৰিছে নিজৰ দামী দামী গাড়ী এখন লৈ বোলে ইহঁতৰ বোলে এটা নতুন ছ'চাইটি বোলে সেইটো আছে তেনেকুৱা মানুহ লবি এটা আছে গোটেই গুৱাহাটীত আছে তেওঁলোকৰ নিজৰ বোলে এইটো লবি এনেকুৱালৈকে শুনিছোঁ যে কিছুমানে নিজৰ হাজবেণ্ড শ্বেয়াৰ কৰে কিছুমানে ৱাইফ শ্বেয়াৰ কৰে একদম অপ্ৰিয় হ'লেও এইটো গুৱাহাটীত চলি আছে এইটো বস্তু চ' এইখন আচলতে সমাজ নহয় চ' তোমাৰ টকা আছে তুমি ৰলেক্স পিন্ধিছা তুমি BMW ঘূৰিছা তুমি অট্টালিকাৰ পৰা নামি আহি তুমি ডাঙৰ এখন বাৰত গৈছা কিন্তু এইখিনি যে তুমি কৰ্ম কৰি আছা এইটো কৰ্ম আচলতে আমাৰ সমাজখনে নিবিচাৰে আৰু এই আমাৰ সমাজখনৰ পৰা তোমাৰ এইখিনি কৰ্মই কিন্তু তোমাক আমি স্বীকৃতি নিদিওঁ এই বস্তুটো তেওঁলোকে নাজানে তেওঁলোকে আচলতে মানি ইজ পাৱাৰ বুলি কয় যে মানি ইজ পাৱাৰ বাট সেই পাৱাৰে যে কেতিয়াবা মূৰত উঠাৰ পিছত অধপতনে লৈ যায় জ্বলন্ত উদাহৰণ বা এই ৰিচেণ্টলি আমাৰ গোটেই TV চেনেলৰ লাষ্ট ছমাহে তুমি দেখি আছা মই নাম নকওঁ টকাৰ ওপৰত শুই আজি কি হ'ল তেওঁলোকৰ অপ্ৰিয় হ'লেও সত্য হয় নাই নাজানো কোন ভুল কোন শুদ্ধ কিন্তু যেতিয়া অতিমাত্ৰা হয় যেতিয়া অসন্মান কৰা হয় নিজৰ লক্ষী নিজৰ ঘৰখন নিজৰ সমাজখন বিশেষকৈ তেতিয়া কিন্তু ভগৱানেও তোমাক চাথ নিদিয়ে আৰু সেই এটা দিনত আহি পেলাই তুমি যিমানে অহংকাৰী নোহোৱা কিয় মৃত্যুৰ সময়তো কুকুৰেও তোমাক চাবলৈ নাযায় বা মুতিবলৈও নাযায় তাত গৈ পেলাই এইটো একদম অপ্ৰিয় হ'লেও সত্য চিন্তাত পেলাই দিলা কথাখিনি দি হয়নে একদম সঁচা কথা কিন্তু সঁচা কথা মানে ভাবিলে কিবা আচৰিতহে লাগে আৰু মানুহসকলে যিসকল লোকে আজি হয়তো এই পডকাষ্টটো প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো অনুভৱ কৰিছে নে নাই তেওঁলোকে আমনিয়ে পাইছে নে ভাল পাইছে নে আমোদ পাইছে আমি গম নাপাওঁ তথাপিতো কমেণ্ট এটা জনাব যে কেনেনো অনুভৱ কৰিছে হয়তো কিছু আমি আজি জীৱনৰ কথাহে পাতিছোঁ নহয়নে কেতিয়াবা চিৰঞ্জীৱ বিলিভ কৰা নে ষ্ট্ৰাগল এজেন কেতিয়াবা আমনিও দিয়ে যথেষ্ট অশান্তিও দিয়ে কেতিয়াবা নিজৰ পাথৰৰ পৰা আঁতৰি যাবলৈ মন যায় হয় নাই নকৰো যায় এইবোৰ আচলতে কি জানানে ষ্ট্ৰাগলটো জীৱনটো জন্ম হোৱাৰ পৰাই ষ্ট্ৰাগল খোজকাঢ়া সেই দিনটোৰ পৰা হাতত ধৰি মাৰ হাতত ধৰি স্কুলত যোৱাৰ পৰাই ষ্ট্ৰাগল কিন্তু মই ভাবোঁ কি আমনি ক'ত নিদিয়ে বা চাহকাপ খালেতো আমনি লাগে যা লৈ নাহোঁ আৰু ঠাণ্ডা হৈ গ'ল গৰম নকৰোঁ এনেকৈ খাই দিওঁ দে হয়নে চ' প্ৰত্যেকটো খোজত তুমি সুখো বিচাৰিব লাগিব প্ৰত্যেকটো খোজত আমনিও থাকিব প্ৰত্যেকটো খোজত তোমাৰ সংঘাতো থাকিব বিপ্লৱ মানে যিকোনো ক্ষেত্ৰত তুমি বিপ্লৱীবিলাকে বিপ্লৱো থাকে সেইটোতো ষ্ট্ৰাগল হয় নাই কিন্তু মই ভাবোঁ কি জানানে জীৱনত তুমি হ'বলৈ হ'লে তোমাৰ আটাইতকৈ ভাল লগা কামটো তুমি কৰিব লাগিব তুমি কি ভাল পোৱা আইনাখনৰ আগত তুমি নিজকে কোনটো ৰূপত দেখিছা বা তোমাৰ পৰিচয়টোত তুমি নিজকে কি দিছা চোৱা ৰাইজে তোমাক ভাল পায় ৰাইজে তোমাক মৰম কৰে সেইটো বা মেটাৰ নকৰে কাৰণ মৰাৰ দিনাখন অকল 4জন মানুহে তোমাক লৈ যাব হয়তো নিনিবও পাৰে তুমি যদি বেয়া কাম কৰা
কিন্তু এটাই বুজিবা যে মই মোক কিমান ভাল পাওঁ আৰু মই নিজকে কি হোৱাটো বিচাৰোঁ আৰু মই নিজকে ক'ৰবাত কিবা ফাঁকি দি আছোঁ নেকি, মই নিজকে ক'ৰবাত ঠগাই আছোঁ নেকি, মই নিজকে মিছা মাতি আছোঁ নেকি, মই কোন, মই কি হ'ম আৰু মই কি হ'ব বিচাৰোঁ, মই ডক্টৰ হ'ম, মই অমুক হ'ম, এইটো নহয়, মই মানসিকভাৱে মই শাৰীৰিক এই বডিটোৱে মই কোনটো হোৱা বিচাৰে। চ' এইটো বহুত ডিপ, কিন্তু জানিব লাগে। যোন মানুহে আচলতে নিজক চিনি পাইছে নহয় বা তেওঁহে কিন্তু গোটেই ভাৰত পৃথিৱীত জিলিকি আছে। জুবিন দাই চিনি পাইছিলে, এক্সাম্পলটো জুবিন দাৰে দিওঁ। সেই বি বৰুৱা কলেজত যেতিয়া দলিয়াই আহিছিলে নিজৰ সেই ফিজিক্সৰ পেপাৰখন নে কেমেষ্ট্ৰিৰ পেপাৰখন, তেখেতে নিজক চিনি পাইছিলে যে মই এদিন এই মাইক্ৰফোনটোৱে মোৰ জীৱন আৰু এই মাইক্ৰফোনটো লৈ পেলাই গোটেই অসম কি ভাৰত বিশ্বক মই নিজৰ এটা পৰিচয় দাঙি ধৰাম যে মই জুবিন গাৰ্গ বা ভূপেন হাজৰিকাদেৱ বা বিভিন্নজন আৰ্টিষ্ট বা ছ'চিয়েলিষ্টেই হওক, ভাল ভাল যিকোনো মানুহ আচলতে। চ' নিজক চিনি পাইছিল। মহাত্মা গান্ধীয়ে নিজক চিনি পাইছিলে যে মই কোন হ'ম, মই দেশখনৰ কাৰণে মই ইমানখিনিলৈকে লৈ যাব পাৰিম, মোৰ সেইখিনি কেপেবিলিটি আছে, বিশ্বাস আছে। মহাত্মা গান্ধীয়েতো বেলেগক দেখি বেলেগ হোৱা নাছিলে বা জুবিন গাৰ্গেতো ডক্টৰ এজনক দেখি মই ডক্টৰ হ'ম বুলি হোৱা নাছিলে। মই কিন্তু তেনেকৈ ভাবোঁ মই কোন হ'ম। চ' সেই বস্তুটো আচলতে ভাবিবলগীয়া সময় আহিও পৰিছে আৰু ভাবিব লাগে। আনক দেখি নাচি থকাতকৈ নিজে আচলতে নিজৰ কোৰিঅ'গ্ৰাফাৰ হওক, নিজে আচলতে নিজৰ আৰ্টিষ্ট হওক, নিজে এখন মঞ্চ হওক, নিজে এখন শ্ব' হওক বা নিজে নিজৰ এখন কি বুলি ক'ম নিজৰ পৃথিৱী নিজকে আগত পৰিচয় কৰাই দিয়ক। তাৰ পিছত নিজৰ পৃথিৱীখনৰ পৰা আহি পেলাই আমাৰ যি বাস্তৱ পৃথিৱী তাত নিজক এষ্টাব্লিছ কৰক, প্ৰেজেণ্ট কৰক। ৰাইজে এনেই একচেপ্ট কৰিব তেতিয়া। এইবিলাক কথা যে ইমান সুন্দৰ, তাৰ মাজত কেতিয়াবা অনুভৱ কৰা নে এই যে জীৱন বোলা যিটো আমাৰ বাট আমি পাৰ হৈ গৈ আছোঁ, এই জীৱন বাটত যেন আমাৰো কিছু লগৰীয়া থাকে, ধৰা পিতৃ মাতৃ, ভাইটি ভগ্নী, বহুত দুখ লাগে। সেই লগৰীয়াসমূহ যিসকল লোক আমাৰ সৈতে আছে আজি, তেওঁলোকৰ প্ৰতিওতো আমাৰ কিমান দায়িত্ব কৰ্তব্য আছে নহয়নে চিৰঞ্জীৱ? সেই কৰ্তব্যৰ লগত আজি কিছু এচাম পুত্ৰ, এচাম পুত্ৰীয়ে নিজৰ বৃদ্ধ পিতৃ মাতৃক গেঙেৰি খাই উঠে কথা ক'লে। কিবা এটা কথা যদি কাণেৰে নুশুনা এগৰাকী বৃদ্ধা মহিলাই যদি কয় নিজৰ পুত্ৰক যে এইটো কিয় হ'ল, দুবাৰ ক'লে, তিনিবাৰো ক'ব পাৰে, মানসিকভাৱে পাহৰি গৈছে কিছু কথা, কিন্তু পুতেকে বা পুত্ৰীয়ে গেঙেৰি খায়। পুত্ৰীৰ ক্ষেত্ৰত মই নকওঁ, মেক্সিমাম পুতেকেই কৰে এই কামটো, বোৱাৰীয়ে কিছুমানেই হওক বা পুত্ৰই গেঙেৰি খাই উঠে, এই চুপ থাক তইনো কি জানো, বুকুখনে যেন ক'ৰবাত কান্দে বহুত বেছি। কি ভাবা চিৰঞ্জীৱ? আৰু মই বেয়া নাপাওঁ দেই বা, মই খুব কম বুলি ক'লেও ভুল নহ'ব, মই খুব দুবাৰ বা তিনিবাৰেই গৈছোঁ নেকি, মই বৃদ্ধাশ্ৰম নাযাওঁ। মোক বহুতবাৰ কয় যে ব'ল যাওঁ, ব'ল অমুক কৰ, ব'ল লৈ যাওঁ তোক, মই নাযাওঁ। এইকাৰণে নাযাওঁ, মই নাজানো আইতাক দেখোঁ নেকি নিজৰ বা ঘৰখন, বা মই জানো যে বস্তুটো অলপমান মই নিজে মানুহজনে সেই বস্তুটো একচেপ্ট কৰিব টান পাওঁ। আৰু তুমি যদি কোৱা, মোক যদি সোধা যে তোমাৰ দৃষ্টিত মা দেউতা কোন, আৰু মই তোমাক ক'ম, মই এনেকৈ ভাবোঁ দেই, মই নাজানো এইটো মাহঁতে শুনিলে হয়তো হাঁহিব বা লাজ কৰিব, মই আগতে যাব লাগে, মই মাহঁতক যোৱাটো মই নোৱাৰোঁ। আৰু এদিন কৈছোঁ মাক, যিদিনাখন মা আৰু তুমি বা দেউতা আৰু তুমি নোহোৱা হৈ যাবা, মই হয় বানাৰস যাম, নাথাকোঁ মুঠতে অসমত। এইটো একদম 110%, 200% চিয়'ৰ। আৰু তেওঁলোকক লৈ মই এখন কিবা ভাবিও থৈছোঁ, জেগা এডোখৰো চাই থৈ থৈছোঁ, কিবা এটা বেলেগ প্লেন মোৰ। সেইটো হ'ব নে নহ'ব মই নাজানো, কিন্তু মই হ'বলৈ ট্ৰাই কৰি আছোঁ, হোৱাটো তেনেকৈ যাতে সজীৱ কৰি ৰাখিব পাৰোঁ। কিন্তু তাৰপিছত মই চাগে মুক্ত যদি গুচি যায় মোতকৈ আগত, আৰু মইতো তাতকৈ আগত গ'লেতো মই খুবেই ভাল পাম, যে আচলতে সেই বস্তুটো মই চাব নোৱাৰোঁ। কিন্তু যিসকল ব্যক্তিয়ে কৰি আছে বা দেখি আছোঁ, আচলতে কি জানা বা, ভয় খাব লাগে। কাক জানানে? ওপৰত কোনোবা এজন বহি আছে, তুমি কেতিয়াও গালি পাৰি লাভ নাই তেওঁলোকক। তেওঁলোকৰ নিচিনা নাস্তিক, তেওঁলোকৰ নিচিনা নিকৃষ্ট বা কি বুলি ক'ম, অভদ্ৰ মানুহ নাই পৃথিৱীত। চ' তুমি যিটো আঙুলিত ডাঙৰ হ'লা ধৰি পেলাই, যিজন মায়ে তোমাক স্কুললৈ লৈ গ'ল, দেউতাই যিজন ৰাতি দিনে কষ্ট কৰি তোমাক স্কুলত পঢ়াই পেলাই আমেৰিকাত আজি পঢ়াবলৈ বা আমেৰিকাত যোৱাবলৈ তোমাক বাধ্য কৰালে বা তোমাক বনালে তেনেকুৱা, সেই আমেৰিকাখনত থাকি তুমি অসমত থকাই মাজনীক যদি আজি বৃদ্ধাশ্ৰমত থৈছা, এনেকুৱা বহুতো আছে। আমেৰিকা বুলি কোৱা নাই, অসমৰ নিজৰ লোকেল মানুহ আছে যে তাহাঁতি নাৰেংগী বা বেলতলাত থাকে ফ্লেটত, মাক আজি বৃদ্ধাশ্ৰমত আছে, থাকিবও পাৰে। চ' সেইটো আচলতে কোনটো দৃষ্টিৰে বা কোনটো দিশত ভাল কাম কৰা বুলি তেওঁলোকে ভাবিব পাৰে, সেইটো মই বুজি নাপাওঁ। আৰু মই ভাবোঁ আচলতে তেনেকুৱা মানুহৰ লগত কথা বতৰা, কনভাৰচেশ্যন বা তেওঁলোকক সন্মান দিয়াটো একদম অনুচিত। আৰু তেওঁলোকে নিজে নিজে হয়তো এদিন উপলব্ধি কৰিব, কিন্তু সেই উপলব্ধি কৰোঁতে কৰোঁতে বহুত দেৰি হৈ যাব, কাৰণ ওপৰৱালাই তেওঁলোকক মাফ বা নকৰে। কিছুমানৰ প্ৰব্লেম থাকে যে মাকক লৈ যাব নোৱাৰে, সেইটো মই মানিলোঁ, কিন্তু জীৱনত মাকতকৈ ডাঙৰ একো নাই বা।
মাকক লৈ যাব নোৱাৰিলোঁ, দেউতাকক লৈ যাব নোৱাৰিলোঁ, এইটো অজুহাত হ'ব পাৰেনে কেনেবাকৈ তুমি কোৱাচোন? এইটো কেনেকুৱা অজুহাত? আমি যে স্কুলত যাওঁ, মা যে অফিচত যায় বা আমাক যেতিয়া ঘৰত থৈ যায়, মায়ে কেতিয়াবা কৰে নেকি যে ইয়াক অমুকত থৈ আহোঁ ৰ, মোৰ কাম অকণমান আছে? আমাকতো নকৰে, লগতেতো লৈ গৈছিলে বা মিলাই হ'লেতো ল'ৰা বা ছোৱালীজনী ঘৰত ৰাখি পেলাই আমাক চোৱা চিতা কৰিছিলে, হয় নাই? কিন্তু নিজৰ ঘৰখনৰ 10x10 ৰুম এটা নাই। কুকুৰ পুহিবলৈ তোমাৰ AC থাকে, ছাগলী পুহিবলৈ মুৰ্গী, যিয়ে নকৰা তুমি, দামী দামী কুকুৰ এলচিচিয়ান অমুক তমুক পুহিবলৈ তোমাৰ অজস্ৰ সম্পত্তি, অজস্ৰ ঘৰ, অজস্ৰ গাড়ী। সেই মাজনীৰ কাৰণে চকী এখন নাই নি? বা দেউতাকজনৰ কাৰণে সৰু ৰুম এটা কিয় নোলাল? ইমান ধনী নে তুমি? ঘৰে নাই দেখোন তোমাৰ মাক ৰাখিবলৈ, কিহৰ ধনী তুমি? শুনিবলৈ কিন্তু আচৰিত লাগে বা। চ' মই এটাই কওঁ বা, থাকোঁতে কিন্তু অৰ্থটো বুজি পোৱা বিৰাট টান। হয়তো তুমিও অৰ্থটো নাজানা, ময়ো নাজানো। জানো মা হয় দেউতা হয়, আমি দিব নাজানো চাগে সেইখিনি অৰ্থ। কিছুমান কথা তুমি মই পাহৰি যাম, মানুহে পাহৰি যায় যে তুমি ময়ো এদিন বুঢ়া হ'ম, তুমি ময়ো এদিন বৃদ্ধা অৱস্থাত আহিম, কাণেদি কম শুনিম, কোনোবাই কৈ আছে মন গৈছে শুনিব, বুজি নাপাওঁ কথাষাৰ, কি কৈছা 3বাৰ সুধিম, উত্তৰটো যেনিবা পুত্ৰ হৈ, নাতিনী হৈ, নাতি হৈ দিলাই, আইতা এইটোহে হয়, মা এইটোহে হয়। কেইদিন আছে তোমাৰ সৈতে সেই মাজনী? কেইদিন আছে সেই আইতাজনী? দিলেনো কি যাব? তোমাৰ ধন সম্পত্তি যাব নে তোমাৰ গাৰ মঙহকে ছিঙি যাব? এটা প্ৰকাণ্ড ঘৰ, পুত্ৰ বোৱাৰী, শাহু থাকে, মা থাকে, ফুৰিব যায় পুত্ৰ বোৱাৰীয়ে ঘৰখনৰ পৰা, গোটেই ৰবা চিকিউৰিটি গাৰ্ড বেচেৰি থিয় হ'ব নোৱাৰে লাঠি দি, ঘৰখন সমস্ত তলা মাৰি থৈ মানুহ গায়ব হৈ যায়। সেই মাজনীয়ে 87 year old ভাত বনাই দিছে। নাকান্দিবা একো নাই, ইমোচনেল নহবা। দুখ লাগে ভাবিলে যে এনেকুৱা মানুহ দেখিছো চকু দি চিৰঞ্জীৱ, এনেকুৱা মানুহ দেখিছো, এনেকুৱা পুত্ৰ, এনেকুৱা বোৱাৰী দেখিছো, যোনে 87 yearsৰ শাহুক সমস্ত তলা মাৰি ঘৰ চেফটি চুৰৰ পৰা বচাবৰ কাৰণে সেই বৃদ্ধাজনী কেয়াৰ টেকাৰ নোহোৱাকে কোটি পুটি মানুহ থৈ গুচি যায় বাহিৰত ফুৰিব। কিন্তু সেই মানুহজনী লাঠিডাল লৈ লৈ ভাত সাজ কেনেকে বনাব, কেনেকে চাহকাপ নিজৰ বাবে কৰিব আনি, কিন্তু তথাপিতো বৃদ্ধাজনীয়ে একো মুখেৰি নামাতে, সহ্য কৰে নিজৰ ল'ৰা ছোৱালী যাওক। আজি সেই পুত্ৰ বোৱাৰীয়ে শিক্ষা পাবনে এদিন হলেও? কেতিয়াবা সোধো ওপৰৱালাজনক যে তোমাৰ নিয়মৰ নীতিনো কেনেকুৱা ধৰণৰ? আচলতে মই কেনেকে ভাবো বা, শিক্ষা পাবনে বুলি যদি সোধা, শিক্ষা আচলতে ডেফিনেটলি পাব, কিন্তু এইটো জীৱনতে পাব। কেনেকে পাব জানা? যেতিয়া নিজে বুঢ়া বা নিজে সেই সময়খিনিত সেই নিজৰ এই মাজনীৰ জেগাত যেতিয়া নিজে আহি পাব, সেইটো অপ্ৰিয় হ'লেও সত্য। তুমি যিটো দিবা বা সেইটোৱে পাবা। হয়তো তুমি কমকৈ পাবা বা বেছিকৈ পাবা, কিন্তু তোমাক বেলেগ এখন ষ্টেণ্ডাৰ্ডত হয়তো তুমি থাকিব পাৰা, তাৰ পিছত বহুত দামী ঘৰত থাকিব পাৰা, বহুত ভালকৈ থাকিব পাৰা, কিন্তু এট দ্য এণ্ড অফ দ্য ডে যেতিয়া তোমাৰ নাতিয়ে বা তোমাৰ বোৱাৰীয়ে তোমাক যেতিয়া ক'ব সেইখিনি কথা, তেতিয়া তুমি ৰিয়েলাইজ কৰিবা যে মোৰ দেখোন বহুত দেৰি হৈ গ'ল, মই আচলতে আগতে এইখিনি যদি নকৰিলোহেঁতেন আজি এইখিনি মোৰ নহ'লহেঁতেন। আৰু হৈও আছে, বহুত মানুহে এইটো প্ৰকাশ কৰিবলৈ টান পায়। বহুত মানুহ আছে বা বহুত ধুনীয়াকৈ সাজ পোছাক পিন্ধি পেলাই ওলাব, সমাজত গামোচাখন ল'ব, ৰাইজৰ আগত নমস্কাৰ অমুক তমুক ক'ব, বহুত ডাঙৰ ডাঙৰ অফিচাৰ আছে, কিন্তু গৈ থৈ পেলাই ঘৰত গৈ পেলাই জোতাযোৰ খুলি পেলাই আহি পেলাই তেখেতে নিজৰ এই অকাতটোত আহি যায় আছে। কিন্তু তাহাঁতৰ কি হয় জানানে? পিছৰ সময়ছোৱাখিনি কিন্তু বৰ বেয়া। কোনো নোপোচে, যিমানে টকা নাথাকক, যিয়ে নাথাকক, এটা দিনত আহি গৈ পেলাই সেই ধুনীয়াকৈ হস্পিটেলখনৰ বেডত বহিলে, টকা যদি বেছিকৈ আছে ICU এটা ভালকৈ পালে, সেইখিনি ধুনীয়াকৈ বহিলে, অলপমান আলোচনা কৰিলে, তেতিয়া ভাগৱত গান এটা বজাই দিব, ৰেডিঅ'টো বজাই বা মোবাইলত বজাই পেলাই ধুনীয়াকৈ ভাগৱত পুথি বা ভাল ভগৱানৰ অকণমান মন্ত্ৰ চন্ত্ৰ থকা গীত মাত বজোৱাৰ পিছত নিজকে কয় হ'ল আৰু মই যাওঁ আৰু মোক। কিন্তু তেতিয়াও কিছুমান মানুহে নকয় যে মোক বেয়া নাপাবি, মোক ক্ষমা কৰি দিয়ে, মই বহুত বেয়া কাম কৰিলোঁ জীৱনটোত, কেতিয়াও নকয় তেনেকুৱা মানুহে। আচলতে মই ভাবোঁ কি, নিজকে মই ভাল বুলি নকওঁ, আচলতে আমি বহুত ভালে চাগে, মই নাভাবোঁ, কেতিয়াও মনলৈ নাহে। কিছু ক্ষেত্ৰত মই ভাবোঁ আমি 90sৰ ল'ৰা ছোৱালী, মই 91 বৰ্ণ, তুমি হয়তো 93 নে 92 নকওঁ এতিয়া মই, যিয়ে নহওক তাৰপিছত এনিৱেজ, কিন্তু আমি বহুততকৈ বহুত ভালো। আমি বহুততকৈ বহুত ভাল কিয় কৈছোঁ? টকা পইচা ইমানো নাথাকিব পাৰে, অন্তৰখন কিন্তু কোটিপতিতকৈও বহুত ধনী। ইয়াৰে এটা সাধাৰণ কথা চিৰঞ্জীৱ তোমাৰ সৈতে আলোচনা যিহেতু কৰিছোৱেই কওঁ, এখন ঘৰখনত আজিকালি কিছু ক্ষেত্ৰত মোক বহুতে সোধে, শাহুৰ লগত থাকা হতভম্ব হৈ যায়। আচ্ছা,
মইতো থাকোঁ মোৰ শাহুৰ সৈতে, মোৰ শহুৰ নাই, মোৰ শাহু, মোৰ হাজবেণ্ড, সন্তান আৰু মই। মোৰ শাহুৰ লগত মই যথেষ্ট সুখী। তেখেত অকণমান শ্বাই মানুহ কাৰণে হয়তো পডকাষ্টৰ মজিয়াত তেখেত অহা নাই, কথা ক'বলৈ টান পায়। মোৰ মায়ে খুব এক্সপাৰ্ট আকৌ দেই। এনিৱেজ, মোৰ শাহুক মই খুব ভাল পাওঁ। ৰিচেণ্টলি মই গ'লোঁ তোমাৰ ডিগবৈ, মোৰ আইতাৰ ঘৰলৈ। যাওঁতে মোৰ শাহুৱে মোৰ হাতত 1000 টকা এটা দিছে। জানে বোৱাৰীৰ হাতত পইচা দিব দৰকাৰ নাই, তেখেতে অৰ্জন কৰি আছে, তথাপিতো 1000 টকা এটা দিছে, কিবা এটা খাবাচোন বাটত। তেখেতক গৈ মই সেৱাটো কৰি গৈছোঁ। এয়া হৈছে এটা শাহু আৰু বোৱাৰীৰ সম্পৰ্ক। শাহু মোৰ কাৰণে পইচাটো দিছে কাৰণ শাহুৱে হয়তো ভাবিছে যে মোৰ জেষ্টাৰটো দেখুৱাওচোন মোৰ বোৱাৰীৰ সন্মুখত। তেখেতক মই ক'ম যে তেখেত এগৰাকী সংস্কাৰী মহিলা। বহুত ক্ষেত্ৰত শাহুৱেকে এই বস্তুৰ মূল্য নুবুজে নিজৰ বোৱাৰীৰ ক্ষেত্ৰত, যে এবাৰ মৰমটো কৰোৱেচোন। কিজানি বোৱাৰীজনী আজি মই যদি সেৱা কৰিব লগা নাছিলেও হয়তো তেওঁৰ সেই জেষ্টাৰটো দেখি মই সেৱাটো কৰিবলৈ বাধ্য। মোৰ অন্তৰ তেওঁ জিকিব পাৰিছে, ঠিক তেনেদৰে ময়ো ভাল হ'ব পাৰিছোঁ তেওঁৰ সৈতে। চিমিলাৰ মই কথা এটা কওঁ, এখন ঘৰ চিৰঞ্জীৱ, ল'ৰা ছোৱালী, সন্তান, গিৰিয়েক ঘৈণীয়েক থাকে, এগৰাকী যেতিয়া বৃদ্ধা মহিলা থাকে নহয়, ঘৰখন ঘৰ যেন লাগে। ভাবা নেকি কেতিয়াবা এই বস্তুটো? নে মই ভুল ভাবিছোঁ বাৰু? মই জেনুইনলি ভাবোঁ। কিয় ভাবোঁ জানানে বা? একদম বহুত ধুনীয়া কথা কৈছা দেই। মোৰ ঘৰত কেতিয়াবা আইতা আহে, কাৰণ চোৱা, আইতা গুৱাহাটীত মোৰ 11 বছৰ। গুৱাহাটীত মই অকলে থাকোঁ, খুব কম মানুহে জানে। আজি বাৰু ৰিভিল কৰিলোঁ, মাহঁত অহা যোৱা হয়। গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ ভণ্টি পঢ়ে। বাকী মই গোটেই ঘৰটো আচলতে কি কৰিলোঁ, 2টা ফ্ল'ৰ, গোটেই বিজনেছ ক্ষেত্ৰত মই হোষ্টেল বনাই দিলোঁ। কিন্তু যেতিয়া গম পাওঁ আইতা আহিছে ঘৰত, বা দেউতা আহিছে, বা ঘৰৰ নিজৰ মানুহ আহে, বিশেষকৈ আইতাহঁত আহিলে, আই ৱাজ লাইক কিবা এটা ঘৰখন বেলেগ এটা অনুভৱ লাগে। কাৰণ মই এইটো নহয় যে আইতা আহিছে, আইতাই বনাই কিবা খুৱাব। ডেফিনেটলি পাকঘৰত যাই পেলাই কিবা কিবি বনাই ঘৰৰ পুৰৰ মানে আগৰ নিচিনাকৈ খুৱায়। কিন্তু ঘৰখনত মানে থাকিলে কি ভাল লাগে, কিবা এটা গাৰ্জেন মানে নিজৰ কোনো মানে একদম সেইটো অনুভৱটো বুজাব নোৱাৰোঁ। বা মই যিমানে বুঢ়া নহওঁ কিয়, যিমানে ডাঙৰ নহওঁ কিয়, যদি আইতা জীয়াই থাকে, মা দেউতাৰ কথাটো নকওঁৱে। মই যেন আজিও যেন সেই 10 বছৰীয়া সেই চিৰঞ্জীৱজন তেখেতৰ কাৰণে। এতিয়াও মই কৈছোঁ, মোৰ আইতাৰ বয়স এতিয়া তোমাৰ নিয়াৰ এবাউট 96। এগৰাকী মাৰ দেউতাৰ ভাগৰ, মাৰ ভাগৰ আইতাৰ বয়স এতিয়া নিয়াৰ এবাউট তোমাৰ 62, 63 মান হৈছে চাগে, কম, আইতাৰ অলপমান কম। কিন্তু এতিয়াও মানে সেই টংলাত যোৱাৰ লগে লগে, মোৰ জন্ম টংলা, সেই আইতাই সেই পাকঘৰত, যিটো আমাৰ ভাষাত উলমুল বুলি কয়, উলমুল কৰি পেলাই, হয়নে? চ' যিটো স্পৃহাত তেখেতে বস্তু পাতি বনাই, দাইল ভাত আদি, আলু ভাজি খাই মই খুবেই ভাল পাওঁ। ধুনীয়াকৈ বনাইছেনে, বাবা আহিছে। ককাটো সাংঘাতিক আছিলে, বেচেৰা নাপালে মোক, মোৰ উন্নতি নেদেখিলে। মোৰ ইঞ্জিনিয়াৰিং 3rd চেম থাকোঁতে ককা ঢুকাইছিলে, আৰু মই একদম গাড়ীখন ঢুকিয়াই মই কৈছিলোঁ যে মোক অকণমান যদি ৰখিলিয়াহেঁতেন, ইঞ্জিনিয়াৰটো চাবলৈ বৰ মন আছিলে তেখেতৰ। ভাল মানুহ কাৰণে সোনকালে গ'ল নেকি নাজানো, সেনেকৈ ভাবোঁ। চ' এই বস্তুটো মই ফিল কৰোঁ যে ঘৰৰ এই বৃদ্ধ মা, আইতা, ককা, যিখিনি অলৰেডি মানে বয়স হৈ গ'ল, আৰু এতিয়াও তেওঁলোকৰ একো এক্সপেক্টেশ্যন নাইতো ঘৰ জীৱনটোক লৈ। এক্সপেক্টেশ্যন কি জানানে? তেওঁলোকক আমাক লাগে, আমাৰ সপোন, আমাৰ জীৱন, আমাৰ ৰং, আমাৰ উন্নতি তেওঁলোকে বিচাৰে। আৰু আমাৰ উন্নতিত তেওঁলোকে উন্নতি মানে নিজকে অনুভৱ কৰে, সুখী অনুভৱ কৰে আচলতে। আৰু এই বস্তুটো বুজিবলৈ বৰ টান, তুমি বুজিব লাগিব। কিন্তু এই কথাবিলাক শুনিলে বৰ আচৰিত হ'ম যে আজি তোমাৰ আৰু মোৰ যিটো জীৱনৰ প্ৰতি মানে এটা দৃষ্টিভংগী, আমাৰ মা দেউতাৰ দৃষ্টিভংগীটো সলনি হৈ গ'ল। আমাৰ ককা আইতাৰ দৃষ্টিভংগীটো তাতোতকৈও সলনি। আৰু সেই দৃষ্টিভংগীটোৰ সমান নিস্বাৰ্থ দৃষ্টিভংগী কাৰো নাই, কোনো এছাম লোকৰো নাই। আমাৰ ককা আইতাই, আমাৰ ধৰা খুবেই বৃদ্ধা অৱস্থাত শাহু শহুৰ, তেওঁলোকে আমাক যিটো চকু দি চাব, যিখিনি আন্তৰিকতা, মৰম, চেনেহৰ মাত দিব, আজিৰ জনমৰ যুগৰ লোকৰ নাই। বা জীৱনত 3টা ষ্টেজ থাকে, সদায় মন ৰাখিবা। আৰু সেইটো সকলোকে কওঁ। প্ৰথম ষ্টেজটো হ'ল তুমি ল'ৰালি কালত, শৈশৱ কালত তোমাৰ এটা বেলেগ ষ্টেজ। শৈশৱ কালত আমাক আটাইতকৈ বেছি মৰম লাগে, টকা লাগে, পইচা লাগে, খোৱা বস্তু লাগে, সৰু সৰু বস্তু লাগে, টিভি এটা লাগে, মোবাইল এটা লাগে সৰুতে, বা চাইকেল এখন লাগে। টিভি মোবাইলটো তেতিয়া নাছিলে। বা সেই এটা জীৱনৰ এটা ষ্টেজ। দ্বিতীয়টো ষ্টেজ হ'ল তোমাক কি লাগে জানেনে? ছেকেণ্ড ষ্টেজত তোমাক চাকৰি দৰকাৰ, পইচাৰ দৰকাৰ, সংসাৰ এখন হ'ব, জীৱনটোৰ প্ৰতি কিবা এটা ইচ্ছা কৰাৰ ইচ্ছা, সেইটো এটা বেলেগ ষ্টেজ। কিন্তু লাষ্টৰ চবতকৈ ডাঙৰ সেইটো মানে ভাবিবলগীয়া কথাটো, সেইটো আচলতে আমি হয়তো ছেকেণ্ড ষ্টেজত থকা মানুহখিনিয়ে 3rd ষ্টেজত থকা মানুহখিনিক বুজি নাপাওঁ। কি জানানে? যেতিয়া আমি বুঢ়া হ'ম, বা আমাৰ দেউতাহঁতে বা ককা আইতাহঁতে কি বিচাৰে জানানে? এতিয়া দেউতা বা ককা আইতাহঁতে অজস্ৰ টকা নালাগে, বা তেওঁলোকে এটা বস্তু ইমানে বিশ্বাসত লয়, হয়তো আমি সেই বিশ্বাসটো দিব পৰা নাই, বা আমি সেনেকৈ তেওঁলোকৰ মতেৰে কৰ্ম কৰিব পৰা নাই, যে মোৰ ল'ৰাটো আছে, মোৰ বোৱাৰীজনী আছে, মোৰ ভণ্টিজনী আছে, বা মোৰ নাতিজনী আছে, যোনে মোক পানী গিলাচ দিব, বা মোক মৰম কৰিব। পইচা পাতি নোখোজে নহয়, মৰম লাগে, সময় লাগে, বা মোক অকণমান সময় দিব,
মোক বহুত মৰম কৰিব, মোৰ কোনো নাই নহয়, মোৰ চব আছে, মোৰ নাতি আছে, মোৰ বোৱাৰী আছে, মোৰ ল'ৰা আছে, সকলো আছে, কিন্তু এই নাতি বা এই ল'ৰা বা এই বোৱাৰীয়ে ভাবে মা আছে আৰু বয়স হৈছে ঘৰতে আছে। কিন্তু তোমাক যে মাক দৰকাৰ, তুমি যে মাক দিব লাগে সময়খিনি, তুমি কিয় পাহৰি যোৱা? তোমাৰ মনত কিয় সেইখিনি শক্তি বা ভগৱানে বা কোন শক্তিয়ে আচলতে তোমাক বঞ্চিত কৰি আছে সেইটো মই বুজি নাপাওঁ। ঘৰখন সোমাই যে মা বুলি মাতিব কোনোবা আছে, জীৱনৰ বিয়লি বেলা সেই মানুহগৰাকী বা সেই মানুহজনে কি বিচাৰে, বহুত দ্বীপ বা নোহোৱা হৈ গ'লে যাৰ নাই তেওঁলোকে অনুভৱ কৰে। আজি মা দেউতাক হেৰুৱাৰ যিটো ভয়, যিটো আশংকা, মোৰ নিজৰ শাহু নোহোৱা হৈ গ'লে যিটো ভয়, মোৰ সন্তানটোৱে কেতিয়াবা ৰীল এটা চাই আইতাৰ ফটোখন দেখা পায়, তাই দেখা পায়, ৰীল দেখা পায়, কাৰ্টুন কেৰেক্টাৰ হক হকাই কান্দে, মই নৰখাওঁ তাইক। অনুভৱ কৰচোন তোৰ আইতাৰৰ অনুভৱটো, অনুভৱ কৰ তোৰ আইতা কালি নাথাকিলে কেনেকুৱা লাগিব, ঘৰখন ঘৰ হ'বনে? মই, মোৰ হাজবেণ্ড আৰু মোৰ বাচ্ছাটো কেনেকুৱা এখন ঘৰ য'ত নেকি এগৰাকী মহিলা নাই, মা বুলি ক'বলৈ এটা ফিগাৰ নাই। বেয়া লাগে বা মোৰ মা দেউতা কালি নাথাকিলে ঘৰখনত গৈ মা কি বনাইছা, একজেক্টলি মই মা নাথাকে যেতিয়া মানে ঘৰত, গুৱাহাটীত কম আহেতো, আহিলে ভালকে আহে, 15 দিন থাকে, কেতিয়াবা এসপ্তাহ থাকে, কেতিয়াবা নাথাকেও, 2 দিন 3 দিন থাকে। মাইনা আৰু মই কেতিয়াবা আলোচনা কৰোঁ, মা গ'লে, মা থাকিলে হাল্লাও হয়, গালিও খাওঁ, দমাদমিও হয়, অশান্তিও হয়, অভিমানো হয়, তাৰে মাজতো বিন্দাছ থাকোঁ আমি। কিন্তু মা যোৱাৰ লগে লগে যিদিনাখন মা যাব, বাবা মই আজি যাম, কেইটাত যাম, 4টাত যাম, বাবা মই আজি ৰাতি 10টা বজাত ওলাই দিম দেই, এনেকুৱা ঘৰত যাম, সেই যেতিয়া কৈ দিয়ে সেই সময়খিনিত মই ভাবোঁ মাই গড, যোৱাকালি মাৰ লগত দেখোন তৰ্কতৰ্কি লাগিলোঁ, বেয়া লাগিলে, এই মা গুচি যাব কি হ'ব, বিৰাট বেয়া লাগে বুজাব নোৱাৰোঁ। মাইনা কওঁ ময়ো তাইক মা বুলি মাতোঁ, মই মোৰ ভণ্টিক মা বুলি মাতোঁ দেই, মা এনেকুৱা কথা, মা গ'ল কেনেকুৱা বেয়া লাগে ন, তেতিয়া মই কওঁ কেনেকুৱা লাগে ন, কেতিয়াবা আহে আৰু। চ' এই বস্তুটো বা মই হয়তো প্ৰকাশ কৰিব টান পাওঁ, আৰু মই জানাবা মই আজি যিটো মোৰ বয়স বা মই যিখিনি কৰ্ম কৰি পেলাই আজি মানুহৰ আগত যিখিনি স্বীকৃতি পাইছোঁ বা যিখিনি মানুহে মোক আজি যিখিনি পৰিচয় দিছে, সদায় যেন মই মা দেউতাতকৈ আৰু মই কাকো মই নাভাবোঁ এইটোত। মোৰ পৰিয়াল, মোৰ ঘৰখন, মামাহঁত, আইতাহঁত, সকলো আচলতে, মাহী মামা, মোৰ আইতা ককা যোন আছে, দেউতা, কিয় কওঁ বা সদায় মোৰ যিকোনো এটা শুভ কামত মই মাৰ বাহিৰে কাকো চিনিয়ে নাপাওঁ দেখোন। আৰু মোৰ ডিক্সনাৰীত বা কেতিয়াও গেছ নাই। মই বিলিভ কৰক বা মই ইমান ডাঙৰ মানুহৰ লগত উঠা বহা কৰোঁ, মই দাদাৰ লগত আছোঁ, ভাল মানুহ আছে, তোমাৰ নিচিনা মানুহ মোৰ জীৱনত আছে, কিমান ভাল মানুহ জীৱনত আছে, কিন্তু মই তেওঁলোকক সদায় মোৰ এটা সুকীয়া স্থানত আছে, কিন্তু মোৰ জীৱনত তেওঁলোক গেষ্ট কেতিয়াও হোৱা নাই। কিয় হোৱা নাই জানানে? বেয়া ভাবি কোৱা নাই, কিন্তু বা মোৰ জীৱনৰ মোৰ আটাইতকৈ প্ৰিয় গেষ্টজন মোৰ মা। তোমাক ইণ্টাৰাপ্ট কৰিছে, এটা ডাঙৰ প্ৰশ্ন সুধিম। কালিলে তুমি বিয়া যদি পাতা, তোমাৰ ঘৈণীৰ মায়ে সেই স্থানটো ল'ব পাৰিবনে? মোৰ দৃষ্টিত মই তোমাক এটাই কথা কওঁ, মই যেতিয়া মানে মোৰ দৃষ্টিভংগীৰে মই কেনেকুৱা এজনী ছোৱালী বিচাৰোঁ বা মই কেনেকুৱা শাহু বিচাৰোঁ, মই বিচাৰিলেও নহ'ব। প্ৰথম কথা, মোক বা তেওঁলোকে কেনেকৈ বিচাৰিছে সেইটো বহুত ডাঙৰ প্ৰশ্ন। মই কি বিচাৰোঁ সেইটো মোৰ কাৰণে বিয়াৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট নহয়। বা মোৰ দৃষ্টিত মই এটাই ভাবোঁ, মই নিজে কোনজনী ছোৱালী বিচাৰি পাম সেইটোতো মই এতিয়াও জানো, মই কেনেকৈ বিচাৰোঁ। এতিয়া মই নতুনকৈ ছোৱালী এজনীক যদি নতুনকৈ গঢ় ল'বলৈতো সেইটোতো মই আচলতে মোৰ নিচিনা অভদ্ৰ মানুহ কেতিয়াও এই পৃথিৱীত নহ'ব আৰু। কিন্তু মই তোমাক সলনি কৰিব মোৰ অধিকাৰ নাই নহয় বা। কিন্তু যদি মই তোমাক বা সেই ছোৱালীজনীক যদি বিচাৰিছোঁ জীৱনটোত, মই আগতে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যে ছোৱালীজনীৰ গুণকেইটা কিন্তু এইটো চিৰঞ্জীৱ, এই ছোৱালীজনী কিন্তু এনেকৈ থাকে, এই ছোৱালীজনীৰ গুণ এইটো তেখেতৰ ব্যক্তিত্ব। যদি তোমাৰ মনৰ ভিতৰত যিজনী ছোৱালীক তুমি দেখি থৈছা, যিজনী ছোৱালীৰ প্ৰতি তোমাৰ সপোন ৰচিছা, সেইজনী ছোৱালী যদি তেখেত হয়, ডেফিনেটলি তুমি হেপ্পী হ'বাই তেতিয়া। কিন্তু মুখখন চাই, তেখেতৰ টকা পইচা চাই, তেখেতৰ ঘৰখন চাই, অট্টালিকা চাই, মাক দেউতাকৰ ডেডিগনেশ্যন চাই মই যোৱা ল'ৰা নহয়। মই কেতিয়াও ভুল নাযাওঁ বা তেতিয়া মোৰ এটাই গুণ লাগে, প্ৰথম হ'ল সাংস্কৃতিক ক্ষেত্ৰত তাই খুবেই ভাল হ'ব লাগিব। খুবেই ভাল মানে কি জানেনে, নাচিব গাব নালাগে, সেই গুণটো লাগিব, এই যিটো তেজত থকা এই অসমীয়া জাতীয়তাবাদী সেই খিলঞ্জীয়া সত্তাটো তেখেতৰ তেজত থাকিব লাগিব। এখন খুব ধুনীয়া ঘৰৰ, খুব ধুনীয়াকৈ নিয়াৰিকৈ অসমীয়া ছোৱালী এজনী লাগে মোক, তেনেকুৱা। বাকী মোৰ একো এক্সপেক্টেশ্যন নাই। আৰু শাহুৰ বুলি ক'লে মই মা শব্দটো আচলতে শাহু মা হিচাপে মই নিবিচাৰোঁ কেতিয়াও, মোক মায়ে লাগে। হয়তো শাহু মায়ে সেইখিনি দিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু শাহু মা কেতিয়াও মানে মই শাহু মাক গৈ মই জোৱাই হৈ পেলাই পৰিচয় দিব নোখোজোঁ, লাগিলে মই বিয়াই নাপাতো যা। মোৰ এজনী মায়ে লাগে, মা থাকক বা নাথাকক, মাতো আছে আৰু এজনী মা, একো আপত্তি নাই মোৰ, কিন্তু সেই মাজনী কিন্তু মই জোৱাই জেগাত মই ল'ৰা হিচাপে মই যাব বিচাৰোঁ। তেতিয়াহে মই সেই মৰমটো পাম, মোৰ অনুভৱ। আৰু মই ৱাইফজনী কেতিয়াও মানে মোৰ ৱাইফ মোৰ লগৰ, মোৰ আটাইতকৈ ভাল বান্ধৱী তাই, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাহস মা দেউতাৰ পিছত। মোৰ সকলো উমলো, আমি ক্ৰিকেট খেলোঁ, লুডু খেলোঁ, ফুৰিবলৈ যাওঁ, পাহাৰ ভৈয়াম ফুৰি পেলাই বন ফায়াৰ কৰি গিটাৰ বজাই মদ খাই বেলতি থাকোঁ। নাখালেও নাই, মইতো মদ পানী নাখাওঁ, কিন্তু তাই নাখালেও খাওক, বিয়াহে খাব, কি খাব, নিচা খাব, শুৱাই ৰাখিম, চিম্পল। মোক তেনেকুৱা এগৰাকী
মহিলাৰহে মোৰ দৰকাৰ এতিয়া যিসকল মহিলাই শুনিছে মই বিচৰা নাই দেই মোৰ চিন্তাধাৰাটো তোমাৰ দৃষ্টিভংগী ন তথাপিতো মই এটা এপিল কৰি দিছো আজি আমি ভাল এটা মানে বেচেলাৰ ল'ৰা আমাৰ সন্মুখত বহি আছে গতিকে ভাল যদি এনেকুৱা ধৰণৰ গুণ থকা ছোৱালী আছা কমেণ্ট কৰা মই চিৰঞ্জীৱৰ কাৰণে মই শ্বৰ্টলিষ্ট কৰিম যি কি নহওক ধেমালি কৰিছে আচলতে মই বা তেনেকে ভাবো আৰু মই মই ভাবিলেও নহ'ব বা মই আজি ছোৱালীজনী এনেকুৱা হোৱাটো ভাবো বা কিন্তু সদায় মনত দেখিবা ছোৱালী এজনীক কি লাগে জানানে মই ভাবো কেতিয়াও মদ পানী খোৱা ল'ৰা নালাগে চিৰঞ্জীৱ যথেষ্ট কথা পাতিছো অলমষ্ট আমাৰ শেষ পৰ্যায় আহি গৈছে কিন্তু এটা প্ৰশ্নই যেন সদায় মোৰ মনটো বিচলিত কৰি তোলে প্ৰায় আমি দেখা পাওঁ কবীৰ সিং এটা আমাৰ সমাজত সকলোতে থাকে প্ৰেমত প্ৰতাৰণা সহি যেন মদাহী বা নিচাযুক্ত বস্তুৰ অধিকাৰী হৈ পৰিছে এটা ল'ৰা বাৰু কিয় মদাহী হয় আচলতে ল'ৰা কিয় মদাহী হয় আচলতে প্ৰেম বুলি নহয় বা জীৱন সেইটো আচলতে মই ক'ব লাগিব মদাহী হোৱা বা বেয়া হোৱা বা বেয়া কাম কৰাটো সেইটো এটা দানৱ সেইটো কেতিয়াও তুমি কিয় বেয়া হয় সেইটো প্ৰশ্ন মই সুধিলেও মই ক'বলৈ ইচ্ছা নাই কাৰণ সেইটো শিষ্টাচাৰ ঘৰৰ মানে আদৰ্শ আদি সমাজৰ বেয়া সমাজখনে আচলতে তেখেতক বেয়া কৰি পেলায় কিন্তু ভাল মানুহ বেয়া হয় কেনেকৈ জানানে বা মদ চদ খোৱা মই কেনেকৈ ভাবোঁ প্ৰথম কথা ল'ৰা এজনক মানুহে বুজি পাব লাগিব আমি ল'ৰা মানুহ আমি মানিলোঁ আমি কষ্ট কৰিব লাগে আমি কৰ্ম কৰিব লাগে টকা ঘটিব লাগে আমি বেছি অভিমান কৰিব নালাগে দুখ কৰিব নালাগে খং কৰিব নালাগে কিন্তু আমি মানুহ হয় বা আমাৰ মন ভাল লগা বেয়া লগা আমাৰ অনুভৱ থাকে হয়তো আমি প্ৰকাশ কৰিবলৈ টান পাওঁ হয়তো বুজাব টান পাওঁ ভাল পোৱানো কি বা ভাল পোৱাৰ অৰ্থটোনো কি বা কামটোনো কি কিন্তু সদায় মনত ৰাখিবা কোনো ল'ৰাই দুখীয়া হ'ব নিবিচাৰে কোনো পৃথিৱীত কোনো মানুহে দুখীয়া হৈ পেলাই মৰিব নিবিচাৰে প্ৰত্যেকজন ল'ৰাৰ মনত এটা সাংঘাতিক জুইকুৰা জ্বলি আছে এতিয়াও জ্বলি আছে আজীৱন জ্বলি থাকে যে কেনেকৈ মই ধনী হওঁ কেনেকৈ মই কৰ্ম কৰোঁ কেনেকৈ মই পঢ়া শুনা কৰি পেলাই বা সুবিধা লৈ পেলাই মই আগুৱাই যাওঁ আৰু সেই সময়ছোৱাত যেতিয়া ল'ৰাজনক যেতিয়া কোনোবা মানুহ বা কোনোবা ব্যক্তি বা কোনোবা শক্তিয়ে মনৰ একেবাৰে ভিতৰৰ ফালৰ পৰা আঘাত দিয়ে সেই ল'ৰাজন যদি সঁচাকৈ সেই আঘাত সহিব নোৱাৰে তেতিয়া কিন্তু সেই ল'ৰাজনৰ জীৱনলৈ মদৰ নিচাৰ বেয়া চিন্তাধাৰাৰ আগমন হয় সেইটো অপ্ৰিয় হ'লেও সত্য কিন্তু মই ভাবোঁ ল'ৰা হওক ছোৱালী হওক মানুহক আচলতে মৰমত জীয়াই ৰাখিব লাগে বহুত ইম্পৰ্টেণ্ট বা আজিৰ দিনত মদ খাইছে অমুক অভিমান কৰিছে এক্সপেক্টেশ্যন থাকে কিয় জানানে বা চোৱা তোমাক ক'বও লাগিবতো তুমি নাখাবা বুলি সেই ভাল মানুহ এজনোতো দৰকাৰ জীৱনটোত তোমাক বুজাব জানিব লাগিব কিন্তু তোমাক কিয় খাইছে সেইটো কিন্তু প্ৰশ্নটো আগতে তুমি কোৱাৰ আগত তুমি নিজকে সুধিব লাগিব যে ই মদ কিয় খাইছে কি ৰিজন সেই বস্তুটো কিন্তু তুমি উলিয়াব লাগিব যদি তুমি উলিয়াই পেলাই তাৰ লগত বহা বা কথা পাতা তুমি এইটো কিয় কৰিছা তুমি কিয় এনেকৈ বেয়া ফালে গৈ আছা তোমাৰ হৈছে কি মই আছোঁতো তোমাৰ লগত সেনেকৈ আছোঁ বুলি ক'ব পৰা মানুহ এজন লাগিব জীৱনটোত তেতিয়াহে চাগে মই ভাবোঁ যে এইবোৰ অকণমান চেঞ্জ এটা আহিব কিন্তু যদি সেই ল'ৰাজন বা সেই ছোৱালীজনী নিজে জানি বুজি মানে গোটেইখিনি কৰি আছে বা ইণ্টাৰেষ্টিং পাইছে খাই পেলাই বা নিচাটো ভাল পায় বা এনজয় পায় বা বাৰ পাব আদি এইবোৰ গৈ পেলাই এনজয়মেণ্ট কৰি আছে আচলতে জীৱনটো তেখেতে সেইটো ৰঙেৰে বিচাৰিছে সেইটো আমি ক'বলগীয়া একো নাই তাৰ ক'লে আচলতে আমি মূৰ্খ সি যদি জীৱনটো বুজিও যদি জীৱনটোত ধেমালি কৰি আছে অৰ্থও বুজিছে ঘৰখনৰ কথা বুজিছে মাকৰ কথা জানে দেউতাকৰ কথা জানে চব জানি বুজি যদি সি সেইখিনিত জঁপিয়াই আছে বা উৎপাত কৰি আছে তাৰ নিচিনা আচলতে জ্ঞানী মূৰ্খ পৃথিৱীত নাই আৰু সেই মানুহবিলাকৰ সেই চিন্তাধাৰাৰে আগবঢ়া ল'ৰা ছোৱালীবিলাকৰ উন্নতি ক্ষেত্ৰতো যদি আপুনি চাই বা তুমি চোৱা ইমান এটা সঠিক পথত তেওঁলোকে কেতিয়াও নাযায় ফৰ এক্সাম্পল বহুত মানুহৰ মৃত্যু হয় গাড়ী চলাৰ মৃত্যু অসমতো হৈ আছে এই অভাৰড'জ হৈ পেলাই ঢুকায় আচলতে তাহাঁতি জানে মই কিমান খাইছোঁ মই কি কৰি আছোঁ কিন্তু জানিও তাহাঁতে নজনা ভাও ধৰি নহয় তাহাঁতি মানে এনজয়মেণ্ট সেইটো আচলতে তেওঁলোকৰ কি বুলি ক'ম চিন্তাধাৰাটো চাইক'লজিকেলি তেওঁলোকক কৈ লাভ নাই কিন্তু যোন মানুহ নহয় তেনেকুৱা হৈ গৈছে বাধ্য হৈ গৈছে তেওঁলোকক চেঞ্জ কৰাটো আচলতে প্ৰত্যেকজন প্ৰেয়সী বা মাক দেউতাক বা নিজৰ ঘৰৰ মানুহ বা নিজৰ ভাল বন্ধুৰ আটাইতকৈ দৰকাৰ তুমি যদি বন্ধুক ভাল পাইছা তাৰ বেয়াটোকো কিন্তু তোমাৰ আঙুলিয়াব লাগিব সি যদি বেয়া কৰিছে তুমি ক'ব লাগিব সি তোমাক দুটা বিয়াৰ খুৱাব পাৰে সি তোমাক ধুনীয়াকৈ ফুৰাব লৈ যাব পাৰে গাড়ীখনত এইটো ডাজন্ট মিন যে সি বেয়া কৰি থকাটো তুমি ভাল বুলি ক'বা সেইটো বহুত দৰকাৰ তেতিয়াহে তুমি ভাল বন্ধু হ'ব পাৰিবা সেইটোহে ভাল বন্ধুৰ আচল আদৰ্শ হয় নাই কোৱাচোন মই বা তেনেকৈ ভাবোঁ আচলতে চিৰঞ্জীৱ যথেষ্ট কথা পাতিলোঁ পডকাষ্টটো সমাপ্ত কৰিবলৈ আমাৰ যেন আলাপ হ'লে কথা বতৰা হ'লে যেন অন্তৰ এটা পডকাষ্টে কাফি নহয় পিছে এতিয়া পডকাষ্টৰ পিছতো আমি কিছু কথা পাতিব লাগিব কাৰণ এইখিনি আমি কণ্টিনিউৱেশ্যন উইদাউট দ্য কেমেৰাও কৰিব পাৰিম মানে ইমানখিনি আমাৰ মাজত এটা ডেফ্থ মানে কথাৰ আছে আৰু কিছু ক্ষেত্ৰত সচৰাচৰ এনেকুৱা ডেফ্থ থকা মানুহ বিচাৰি পোৱা যেন একেবাৰে
বহুত টান হৈ পৰিছে এই সমাজখনত, এই ছ'চাইটিখনত, সঁচা। ওপৰে ওপৰে সকলোৱে ভাবে কথাবোৰ। ওপৰেদি নহয় আচলতে, জীৱনটো গঢ়িবলৈ বহুত টান, বহুত সহজো, আৰু জীৱনটো ভাল পাবলৈ শিকিব লাগে। জীৱনটো বৰ ধুনীয়া বা এখন এনেকুৱা আমি যাত্ৰা, এখন এনেকুৱা নাৱত আমি আছোঁ, নাওখন খুবেই ধুনীয়া, কিন্তু নাওখন বেলেঞ্চ কৰাটো তোমাৰ ওপৰত ডিপেণ্ড। ক'ত তুমি ভৰি দিবা, কেনেকৈ তুমি বঠা পাবা, কেনেকৈ তুমি আগুৱাই যাবা, কোনটো ঢৌৱে তোমাক ভাঙিব পাৰে বা কোনটো ঢৌত তুমি ঢৌখিনি নেওচি তুমি যাব পাৰা, সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। আৰু এটা বস্তু খুবেই প্ৰয়োজন, খং কমাব লাগে, অভিমান ৰাখিব লাগে, অহংকাৰী হ'ব নালাগে, কৰ্মমুখী হ'ব লাগে, চিন্তাধাৰাবোৰ অকণমান ব্ৰড হ'ব লাগে, ভাল পাব লাগে প্ৰকৃতি, মানুহ, জীৱন আৰু নিজক ভাল পাব লাগে। আৰু মা বা দেউতা যদি জীৱনত আছে, যদিও নাই, সেই মা নাথাকাজনী, সেই মাজনী কি ভাল পাইছিলে সেইটো বুজি পাব লাগে, বা দেউতাই কি ভাল পাইছিলে। আজি পডকাষ্টৰ মজিয়াত তুমিও নিজৰ পিতৃ মাতৃৰ প্ৰতি মৰমটো ব্যক্ত কৰি দিয়া। ময়ো আজি কৈছোঁ যে মা পাপা মোৰ, ইনফেক্ট মোৰ শাহু, মই বহুত ভাল পাওঁ আপোনালোকক। আৰু এই পডকাষ্ট চোৱা যিসকল লোকে হয়তো মা দেউতাক আই লাভ ইউ ক'বলৈ দিগদাৰী পায়, মাৰ কথা ক'ম, এদিন মাৰ কথা মই পাতিম, মোৰ মাৰ জীৱনৰ কথা ক'ম, দেউতাৰ জীৱনৰ কথা ক'ম, আৰু অকণমান কৈ লৈছোঁ শেষত। মা অনেষ্টলি ক'ব গ'লে গাড়ী মানে আমি যি কণ্ডাক্টৰ বুলি কওঁ, কণ্ডাক্টৰ দেউতাক আছিলে, ককা আছিলে, আৰু দেউতাৰ দেউতা আছিলে গৰখীয়া, নট খেতিয়ক। চ' গৰখীয়াৰ পুত্ৰ আৰু কণ্ডাক্টৰৰ যি মিলি পেলাই সংসাৰ কৰি পেলাই আজি আমাক ক'ৰবাত নহয় ক'ৰবাত মানুহ বনালে। আৰু কিমান ত্যাগ কৰিছে এইটো মই দেখিছোঁ, সমাজে দেখিছে, টংলাৰ মানুহে দেখিছে। আৰু ক'ৰবাত নহয় ক'ৰবাত মই কিমান দিব পাৰিছোঁ বা মই মা দেউতাক মই নাজানো, কিন্তু জীৱনটোত যদি এতিয়া মোৰ লক্ষ্য, আগৰ পৰাই মোৰ সেইটো, মাহঁতেও জানে, ঘৰখন, মা দেউতা, আৰু যদি মোৰ ভালপোৱা হ'বলগীয়া কোনোবা আছে, তেখেত আহে নাহে এইটো ভৱিষ্যতলৈ, এইটো ময়ো নাজানো। কিন্তু বৰ্তমানৰ স্থিতিত মই যদি কওঁ, মই কাৰ কাৰণে কৰি আছোঁ, কাৰ কাৰণে টকা ঘটি আছোঁ, দোকান খুলি আছোঁ, বনাই আছোঁ, অমুক তমুক, তোমালোকে যোনে যে দেখি আছে, একমাত্ৰ মোৰ মা আৰু দেউতাৰ কাৰণে। আৰু মোৰ ভণ্টি এজনী আছে, তাইক সৰুকৈ ধুনীয়াকৈ, তাই যিয়ে কৰক, কিন্তু মোৰ লগত ৰাখাটো মই বিচাৰোঁ, য'তে নাথাকক। চ' বাচ্ছা টাইপ তাইও। চ' এই আমি 4টা পৰিয়াল, আৰু লগৰ আমাৰ নিজৰ ঘৰৰ বংশখিনি যদিও আছে, ভাইটি এজন আছে মোৰ সৰু চাই, মামাৰ ল'ৰা, সেয়ে আমাৰ ল'ৰা। চ' এনেকৈ আছোঁ, সৰু থুলমূলকৈ এখন সৰু পজা ঘৰ, সৰু কেইটামান পৰিয়াল, মই আমি সকলো, আৰু মৰম ৰাইজৰ পৰা বিচাৰোঁ, কিন্তু মই ৰাইজক লৈও মই কৰিব খোজোঁ জীৱনটোত, আৰু একো নালাগে। চিৰঞ্জীৱ, শেষ কৰিব হ'ল, লাষ্টত এইটো কথাই ক'ম, চিৰঞ্জীৱ, আজি তুমিও তোমাৰ পিতৃ মাতৃৰ প্ৰতি মৰম ভাৱ এই পডকাষ্টৰ জৰিয়তে ব্যক্ত কৰিলা, ময়ো কৰিলোঁ। আৰু যিসকল লোকে আজি এই পডকাষ্টটো বা ৰীল আকাৰতো যদি চাই আছে, আপোনালোকক ক'ব বিচাৰিম, আই লাভ ইউ ক'ব বৰ দিগদাৰ লাগে, মা দেউতা, লাজ লাগে, একদম মই মনে মনে সেৱা কৰোঁ, শুই থাকিলে গতিকে বৰ লাজ লাগে। কিন্তু নিজৰ যদি পিতৃ মাতৃ আছে, যদি নাইও, যদি পৃথিৱীতো নাই, তথাপিতো লিখক আই লাভ ইউ মা, আই লাভ ইউ দেউতা, লিখক। আজি আইতা ককাও যদি আছে, লিখক আই লাভ ইউ আইতা, আই লাভ ইউ ককা, লিখক। এই ৰীলত এই আখৰ কেইটাই কোৱা হয় স্পিৰিচুৱেলিটিত যে আপুনি যিটো হেনো লিখে, যিটো হেনো কয়, সেইটো মেনিফেষ্ট হৈ যায়। কিজানি আজি আপোনালোকৰ এই লিখিত ভাষাকেইটা গোটেই জীৱনৰ বাবে লিপিবদ্ধ হৈ এই ৰীলতে থাকি যায়, বা এই পডকাষ্টতে থাকি যায়। আজি আমি এই পডকাষ্টটো ডেডিকেট কৰিছোঁ আমাৰ সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ আমাৰ পিতৃ মাতৃসকল, আমাৰ ককা আইতাসকল, যিসকল বৃদ্ধ লোক আমাৰ ঘৰত আছে, আমাৰ শাহু, আমাৰ শহুৰ, সকলোৰে কাৰণে এই পডকাষ্টটো ডেডিকেটেড। চিৰঞ্জীৱ, আজি তুমি আৰু মই হয়তো অসমৰ প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পডকাষ্ট কৰিছোঁ, য'ত আমি এওঁলোকৰ বাবে এটা পডকাষ্ট ডেডিকেট কৰি দিছোঁ। হয়তো আজিৰ পৰা 25-30 বছৰ পিছত তুমি মই বুঢ়া হম, বৃদ্ধ হম, চাম কিন্তু এই পডকাষ্টটো তেতিয়া, আৰু চাইছে আমি একেলগে কান্দিম, হয়নে? থেংক ইউ চিৰঞ্জীৱ, থেংক ইউ ছ' মাচ। তোমাকো ধন্যবাদ মাতি অনাৰ বাবে, আৰু উন্নতি কৰা, ভাল হওক, আৰু মোৰ জেগাত আৰু ভাল যোনে নাহক কিয়, ইতিবাচক দিশত কথা আলোচনা হওক, সমাজৰ যাতে ভাল হওক, দুই এজনে যাতে শিকক কিবা এটা, সেইটোৱে মই বিচাৰোঁ, উন্নতি বিচাৰোঁ। আৰু অসমৰ ৰাইজক সদায় কওঁ, সদায় চিৰকৃতজ্ঞ আপোনালোকক লৈ, বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে, ক'ৰবাত নহয় ক'ৰবাত আশীৰ্বাদ মৰমে আজি মোক এইখিনি পৰ্যায়লৈকে আহি এইখন চকীত বহুৱাবলৈ সক্ষম কৰাইছে। বহুত আশা আছে, সপোন আছে মোৰ কৰিবলগীয়া, জাতিটোৰ কাৰণে, ৰাইজৰ কাৰণে, অসমখনৰ কাৰণে। চ' অলপ মৰম আৰু বেছিকৈ দিয়ক, আশীৰ্বাদ দিয়ক, আৰু একো নালাগে। আৰু আমি এনেকৈ মাজে মাজে লগ পাই থাকিম আৰু এটা নতুন এপিছডত। ধন্যবাদ, থেংক ইউ ছ' মাচ। আজি এই পডকাষ্টটো আপোনালোকৰ কেনেকুৱা লাগিল একেবাৰে জেনুইনলি লিখিব। আমি বহুত অন্তৰৰ পৰা এই পডকাষ্টটো একচুৱেলি কৰিছোঁ। কমেণ্ট এটা জনাব নাপাহৰিব, শ্বেয়াৰো কৰিব, নিজৰ পিতৃ মাতৃসকলৰ সৈতেও শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাচ।